মৰমৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ দশম শ্ৰেণীৰ দ্বিঘাত সমীকৰণ যিটো পাঠ আছিলে চেপ্টাৰ 4 হয়, তাৰে 4.2 অনুশীলনীটো কৰিবলৈ লৈছোঁ। ইতিমধ্যে 4.1 অনুশীলনীটো তোমালোকক দিয়া হ'ল, ওৱান শ্বট ভিডিঅ' তোমালোকক দিয়া হৈছে, আৰু যিসকলে চোৱা নাই বা নতুনকৈ আহিছা প্ৰথমতে 4.1টো চাই ল'বা। মই আই বুটাম লগাই দিছোঁ। তাৰপিছত ক্ৰমে 4.2 4.3 এনেকৈ ভিডিঅ'বোৰ যিহেতু মই প্লে'লিষ্ট বনাই দিছোঁ, ধুনীয়াকৈ চাই ল'ব পাৰিবা। আৰু যিহেতু এইবিলাক ভিডিঅ' আমি ৰিমেক কৰিছোঁ, যিহেতু বুকখনত 2-এটা অংক নতুনকৈ এড কৰিছে, যোগ কৰিছে, গতিকে ভিডিঅ'বিলাক নতুন কৰি দিয়াৰ কাৰণে তোমালোকৰ সুবিধা হ'ব। সকলো প্ৰশ্ন আমি সামৰি লৈছোঁ, আৰু এই ভিডিঅ'টোত তোমালোকৰ যিমানখিনি প্ৰশ্ন আছে আমি একেলগে সামৰি ওৱান শ্বট ভিডিঅ' বনাইছোঁ, গতিকে তোমালোকৰ পঢ়া শুনাত সুবিধা হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পাইছা যে মই যিবিলাক ভিডিঅ' বনাওঁ প্ৰায়বিলাক ওৱান শ্বট ভিডিঅ' বনাবলৈ লৈছোঁ, কাৰণ সৰু সৰু ভিডিঅ'বিলাকত বনাই থাকোঁতে সময়ো যথেষ্ট আমাৰ খৰচ হয়, আৰু ইমান সময় নাপাওঁ একচুৱেলি। গতিকে তোমালোকৰ উপকাৰ হোৱাৰ কাৰণে বা উপকাৰ হ'বৰ কাৰণেই এই ভিডিঅ'বিলাক মই সাধাৰণতে বনাওঁ। তোমালোকে চাবা, কেনে পাবা তোমালোকে কমেণ্টৰ জৰিয়তে জনাবা। আৰু তোমালোকে অন্ততঃ বেয়া কমেণ্ট নিদিবা, কাৰণ তোমালোকে দশম শ্ৰেণীত পঢ়িহে আছা, গতিকে তোমালোকে এতিয়া বৰ্তমান শিক্ষাৰ্থী। বেয়া পালে স্কিপ কৰি দিবা, আৰু যদি ভাল লাগিছে লাইক এটা দিবা আৰু ভাল কমেণ্ট এটা দিবা। আৰু তোমালোকে অলপ শ্বেয়াৰো কৰি দিবা, যাতে বাকীসকলেও এই অনুশীলনীখিনি বা মোৰ চেনেলটোৰ বিষয়ে গম পায় বা তাৰ পৰা তেওঁলোকে উপকৃত হ'ব পাৰে। ঠিক আছে, এতিয়া মই অনুশীলনী 4.2 আৰম্ভ কৰোঁ। আৰু 4.2 তোমালোকক কৈছে, ইয়াতে প্ৰায় তোমালোকক প্ৰথম কুৱেশ্যন নম্বৰ 1তে 10টা অংক দিছে, 10 চামছ দেই। উৎপাদকীকৰণ পদ্ধতিৰে মানে ফেক্টৰাইজেশ্যন পদ্ধতিৰে মানে আমি কি কৰিব লাগে, সমীকৰণকেইটা সমাধান কৰিব লাগে। সমাধান মানে কি, আৰু গোটেই সমীকৰণবিলাক দেখোন এক্সৰে আছে, তাতে আমি সমীকৰণটোৰ যিটো এক্স চলক ব্যৱহাৰ কৰিছে, এক্স আখৰটো ব্যৱহাৰ কৰিছে, এক্স চলকটোৰ আমাৰ 2টা মান ওলাব, সেই মানবিলাক তোমালোকক উলিয়াই দিব লাগে। ঠিক আছে, তাৰ কাৰণে পদ্ধতিটো কি, উৎপাদক বিশ্লেষণ। ঠিক আছে, এতিয়া উৎপাদক বিশ্লেষণটো আমি কৰিয়ে আহিছোঁ, 8ৰ পৰা কৰি আহিছোঁ। ইয়াতে যেনিবা সমীকৰণ আকাৰত দিয়া আছে, বাকী বেলেগ একো নাই। তোমালোকে এতিয়া চোৱাচোন বাৰু, প্ৰশ্নবোৰ উজুৱে লাগিব। প্ৰথম প্ৰশ্নটো তোমালোকৰ আছে, মই লিখি লৈছোঁ, তোমালোকে চোৱা। নাম্বাৰ 1ত দিছে x² - 3x - 10 = 0, 3x - 10 = 0, আৰু এটা আমি লিখি লৈছোঁ ইয়াতে 2x² + x - 6 = 0। ঠিক আছে, আমি দুটা পাতি লৈছোঁ, আমি কৰি গৈ থাকিম। ইয়াতে তোমালোকে চাবা উৎপাদক, হয়নে? এতিয়া উৎপাদক পদ্ধতি লগাবলৈ কৈছে, স্প্লিটিং দ্য মিডল টাৰ্ম, মাজৰ পদটো, এই মাজৰ পদটো কি আছে বাৰু, মিডল টাৰ্মটো হ'ল 3 আছে, তাৰমানে এক্সৰ সহগ। এই 3টো আমি দুটা পদৰ যোগফল বা বিয়োগফল হিচাপে দেখাব লাগে। কেনেকৈ দেখাম সেই কথাটো প্ৰথমতে তোমালোকে ধ্যান দিয়া। প্ৰথমতে তোমালোকে চাবা, এই x² আগত এইকণত কিবা এটা সংখ্যা আছে, ইয়াতে লিখি থোৱা নাই, কিছুমান সংখ্যা লিখি নথয়, সেইটো কি বাৰু জানানে, 1। তাৰমানে এইকণত 1 আছে। এই 1টো শেষৰ যিটো সংখ্যা, শেষৰ সংখ্যাটো কি বাৰু, -10, কিমান হ'ব, পূৰণ কৰি ল'ব লাগে। এইকণত থকা নাম্বাৰটো শেষৰ সংখ্যাটোৰ লগত পূৰণ কৰি ল'ব লাগে। শেষৰ সংখ্যাটো বিয়োগ 10, 1ৰ লগত বিয়োগ 10 পূৰণ কৰিলে কিমান হ'ব, বিয়োগ 10হে হ'ব। আমি উৎপাদক বিশ্লেষণ কৰিব সময়ত আমি বিয়োগ চিনটোৰ কথা ভাবি নাথাকোঁ, আমি 10 সংখ্যাটো আমি কেইটা সংখ্যা বনাম, কোন কোন সংখ্যা পূৰণ কৰিলে 10 হয়, আমি প্ৰথম সেইটোকে চাম। আমি চাওঁ 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব, ডেফিনেটলি 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব। আৰু এইটোও হ'ব পাৰে, এইটোও হ'ব পাৰে তোমালোকৰ 1 × 10, 1 আৰু 10 পূৰণ কৰিলেওতো 10 হ'ব, আৰু 5 পূৰণ 2 পূৰণ কৰিলেওতো 10ই হ'ব। গতিকে ইয়াৰ উৎপাদক চাবলৈ গ'লে 1 2 3 4 এইবিলাক, এই যে পূৰণ কৰিছোঁ 5 আৰু 2,
5 আৰু 2 আমি উৎপাদক বুলি কওঁ কি বুলি কওঁ যি দুটা সংখ্যা পূৰণ কৰিলে হা এই দুটা সংখ্যা পূৰণ কৰি আমি 10 পোৱা নাই জানো গটা 10 উৎপাদক 5 আৰু 2 ঠিক তেনেকৈ 10 উৎপাদক 1 আৰু 10 ঠিক আছে এই উৎপাদক গিটা আমি কি কৰিব পাৰো হয় আমি যোগ কৰিব পাৰো নহয় বিয়োগ কৰিব পাৰো যোগ বা বিয়োগ কৰিলে কি ওলাব লাগিব -3 ওলাব লাগিব ঠিক আছে এতিয়া আমাৰ উৎপাদক দুটা কি 5 আৰু 2 5 দুগুণ 10 হৈ আছে এতিয়া তুমি বিয়োগ 3 কেনেকৈ পাবা বিয়োগ 3 পাবলৈ হলে এটো মাইনাস দিব লাগিব এটো প্লাস দিব লাগিব তেতিয়াহে তোমালোকে বিয়োগ 3 পাবা চোৱাচোন বিয়োগ 3 তোমালোকে কেনেকৈ পাবা বিয়োগ 3 পাবলৈ হলে এটো কিমান হ'ব বিয়োগ 5 যোগ 2 এটা বুজি পাইছানে যে এই মাজৰ সংখ্যাটো বিয়োগ 3 টো আমি দুটা সংখ্যা বনাই দিলো সেইকাৰণে কৈছো যে মাজৰ পদটো মাজৰ টাৰ্মটো মাজৰ সংখ্যাটো আমি দুটা সংখ্যাৰ যোগফল বা বিয়োগফল হিচাপে দেখুৱাব পাৰিব লাগিব মানে যোগ কৰিলে বা বিয়োগ কৰিলে মিলিব লাগে মানে মাজৰ সংখ্যাটো -3 টো এটা তেনেহলে কি হ'ব বিয়োগ 5 আৰু যোগ 2 ৰ যোগফল ঠিক আছে এটা তোমালোকে চোৱা এইফালে তোমালোকে মাজত সমান চিন আছেতো এইফালে সমান চিন নিদিবা আৰু চিন যদি দিও বুলি ভাবিছা এটো ইমপ্লাই চিনটো দিব পাৰা খুচাইছে খুচুৱা চিন বুলি কয় তুমি x স্কয়াৰ লিখিবা এটা -3 আছে না -3 বুলি কি লিখিম -5 +2 যেহেতু এই -3 লগত কি আছিল x আছিল গতিকে -5 ৰ লগতো x হ'ব 2 ৰ লগতো x হ'ব অৰ্থটো ঠিক তেনেকুৱা -3 লগত যেহেতু x আছিল গতিকে ইয়াৰ লগত যদি x থাকে তেনে তাৰ উৎপাদক গিটাৰ লগতো x থাকিব কথাবোৰ তেনেকা গতিকে তোমালকে এখিনি নেদেখুৱালে হ'ব জাস্ট মই বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছো এটো তোমালকৰ কিমান হ'ব 2x আৰু -10 0 বাকি তোমালকে কমন লব লাগিব আমাৰ চাৰিটা টাৰ্ম হোৱাৰ পিছত আমাৰ কি আহিব কমন মানে উমৈহতীয়া পদবিলাক আমি উলিয়াই আনিব লাগিব এই প্ৰথম যেটো জোৰ আছে ইয়াতে তোমালকে চোৱা x আৰু x স্কয়াৰ আৰু x ইয়াতে উমৈহতীয়া সংখ্যা আমি কি হ'ব x হ'ব তাৰমানে ux এটা দিব পাৰিব ই দুটা দিব পাৰে কিন্তু আমি দুটা নলও কেলে ইয়াত আকৌ x কেটা আছে x ৰ পাৱাৰ 1 হে আছে ই x এটা হে এক ঘাত হে দিব পাৰিব ইয়াকো ঘাত 2 দিব পাৰিব আমি সদায় সৰু ঘাতটো লম ন ঠিক x ললে কিমান হ'ব x - 5 তুমি এটা কথাই বুজি লবা এটোৰ লগত এটো পূৰণ কৰিলে এটো হ'ব আৰু এটোৰ লগত এটো পূৰণ কৰিলে এটো হ'ব লাগে ঠিক আছে প্ৰথম কথা হেতুৱে আৰু 2 আৰু 10 হয়নে তে 2 যিখন আমাৰ টেবুল বা নেওতা 2 টেবুলখনতো 10 টো আছে আৰু 2 5 গুণ 10 গতিকে 2 টো আমাৰ কমন হ'ব গতিকে x - 5 আৰু এই উৎপাদক দুটা সদায় একে হয় প্ৰথম বন্ধনীৰ ভিতৰত যদি x - 5 পাইছা সেকেন্ড বন্ধনীটোতো x - 5 এ পাবা সদায় হ'বই ঠিক আছে বহুত ছাত্ৰ ছাত্ৰীয়ে অলপ টেঙৰামি কৰি পেলাই এটো লিখিয়ে থয় আৰু মাথা নামাৰে আৰু বেছি ঠিক আছে এটা তোমালকে এটো কি লিখিবা x - 5 দুটা আছে তো দুটাৰ পিছত এটা লিখিম হেতু কমনেই লৈছো মানে কমন মানে কি যিবিলাক টাৰ্ম ৰিপিট হৈ থাকে ৰিপিট হোৱা টাৰ্ম বিলাক আমি এবাৰ লিখো হেতুকে কয় কমন আৰু বাকি কি থাকিলে x + 2 তা ফাইনালি তোমালোকে গম পালা যে এই যেটো ৰাশি এই ৰাশিটো আমি দুটা বন্ধনীৰ পূৰণফল বন্ধনীৰ ভিতৰত ইয়াতো দুটা ৰাশি আছে ইয়াতো দুটা ৰাশি আছে এই দুইটা ৰাশি পূৰণ কৰি পেলালে এনেকৈ গৈ থাকিলে আলটিমেটলি আকৌ এই ৰাশিটো আমাৰ ওলাই পৰিব ঠিক আছে গতিকে এই ৰাশি দুটাৰ পূৰণফল মানে উৎপাদকত ভাঙা মানে অৰ্থটো কি সংখ্যাবিলাক পূৰণফল হিচাপে দেখুৱাব লাগে এইটো বন্ধনী মাজত কি চিন আছে পূৰণ চিন আছে গতিকে আমি এই ৰাশিটো আমি দ্বিঘাত ৰাশিটো দ্বিঘাত সমীকৰণটো আমি দুটা উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিলো এতিয়া তোমালোকে চাবা বাকি এতিয়া আমাৰ কাম হৈ গল আৰু বহুত ছাত্ৰ-ছাত্ৰীয়ে কি কৰে কৰি আনে এই কোণত আকৌ সমান চিনটো নিদিয়ে বাকি সবে ঠিক আছে সমান চিনটো আহি থাকিব গতিকে তোমালোকে লিখিবা x - 5 = 0 বা নাইবা অথবা এটো লিখা দেই যিকোনো এটা লিখিবা x + 2 = 0 গতিকে x = তোমালোকৰ কিমান হ'ব -5 আছে ৰাইট সাইডে গুছি গলে +5 হ'ব আৰু x = কিমান হ'ব -2 তেটোকে নিৰ্ণয় মূল দুটা হয় না নিৰ্ণয় মূল দুটা
কিমান হ'ব 5 আৰু -2 এনেকৈ তোমালোকে আনসাৰ লিখা অভ্যাসটো কৰিবা দেই গতিকে প্ৰথম প্ৰশ্নটোৰ সমাধান হ'ল এতিয়া আমি 2 নম্বৰটোলৈ আহোঁ 2 নম্বৰটোত তোমালোকে কি কৰিবা চোৱা এই 2টোৰ লগত এই শেষৰ সংখ্যাটো মই তোমালোকক কৈছিলোৱে যে 2টোৰ লগত আমাৰ শেষৰ সংখ্যাটো তাৰমানে শেষৰ সংখ্যাটো একচুৱেলি বিয়োগছয় মই বিয়োগ চিনটো পতা নাই মই চিনটো লোৱা নাই চিনবোৰ নিজে নিজে মিলি যাব 2 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 12 এটা 12 উৎপাদক 2 আৰু 6 কাৰণ 2 আৰু 6 পূৰণ কৰিলে 12 হয় গতিকে এই দুটা উৎপাদক বুলি কওঁ এটা তোমালোকৰ এই কণতে এটা সংখ্যা আছে হেতু কিমান 1 তে 1 ওলাবৰ কাৰণে উৎপাদক 6 পা 2 বিয়োগ কৰিলে 6 পা যদি আমি 2 বিয়োগ কৰোঁ 4 হে পাম 6 লগত 2 যোগ কৰিলে 8 পাম গতিকে এই দুটা উৎপাদক 12ৰ আমাৰ কাম নাই তে নেক্সট উৎপাদক তুমি 4 আৰু 3 লোৱা কাৰণ 4 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 12 হ'ব তাৰমানে 12ৰ উৎপাদক এই দুটাটো আছেই আৰু আছে আমাৰ সেই আৰু আছে মানে কি সেই দুটাইহে আমাক ৰিজাল্টটো দিব সবে নিদিয়ে তে 4 আৰু 3 তে 4 পা যদি তুমি 3 বিয়োগ কৰা হা ইয়াৰ পা যদি এটো বিয়োগ কৰি দিয়া 4 পা যদি -3 বিয়োগ কৰি দিয়া 4 পা 3 বিয়োগ কৰিলে কোনত কি ওলাব 1 ওলাব গতিকে এহাতৰ পৰা আমি কি পাম +1 পাম নহনে বাৰু আমি কি পাম +1 পাম 4 পা 3 বিয়োগ কৰিলে কি পাম 1 পাম গতিকে তোমালোকে এতিয়া লিখিব লাগিব 2x² 4 টো কিহত থাকিব প্লাছত 4x 3 টো কিহত থাকিব মাইনাছত গতিকে তুমি x থকা কাৰণে 4x - 36 -6 = 0 বাকি 2x কমন লোৱা x + 2 -3 কমন লোৱা যেতিয়া এই বন্ধনী কথা আহি যায়তো বন্ধনী কথা আহি গলে এই চিনবিলাক সলনি হৈ যায় প্লাস টু মাইনাস হৈ যায় গতিকে তোমালোকে যদি বলে ভাবা 3 আৰু 6 কমন কি বলে 3 কেলে 3 এ 6 ঘৰণ যায় ঠিক আছে সেইকাৰণে 3 টো কমন লৈ ললা বলে ইয়াৰ ভিতৰত এটা কি পাতিম একো নাজানিলেও আপত্তি নাই x + 2 টো লিখা আছে সেইটো লিখি থলে হৈ যাব এতিয়া তুমি যদি পূৰণ কৰি দিয়া 3 লগত x পূৰণ কৰিলে -3x মাইনাছে প্লাছে -3 দুগুণ 6 চোৱা আকৌ আগৰ ৰাখিটো পূৰণ কৰিলে পাই যাম এতিয়া আমি এটো x + 2 কৰিলো twice x - 3 কৰিলো আলটিমেটলি দুটা উৎপাদকৰ গুণফল এইটো এটা উৎপাদক সদায় উৎপাদক দুটাই ওলাব কাৰণ দ্বিঘাত সমীকৰণটো নামটোৱে দ্বিঘাত গতিকে ইয়াৰ উৎপাদক কেটা ওলাব দুটা ওলাব আৰু এই উৎপাদক দুটা আমি শেষত কাৰ লগত সমান হৈছে শূন্যৰ লগত গতিকে আমি এটো শূন্য ধৰিব পাৰো বা এটো শূন্য ধৰিব পাৰো কাৰণ পূৰণত যিকোনো এটা শূন্য ধৰিলে শূন্য হয় therefore x + 2 = 0 বা twice x - 3 = 0 তো x = কিমান হ'ব তোমালোকৰ -2 এটো তোমালোকৰ কিমান হ'ব x = -3 to +3 হ'ব আৰু 3/2 গতিকে তোমালোকে ডাইৰেক্ট আনসাৰ -2 আৰু 3/2 এনেকে লিখি দিলেও হৈ যাব যি সকলে মূল দুটা বুলি লিখিবলৈ টান পাইছা তেনেকে লিখি দিলেও হৈ যাব ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা চাগে এটা বাকিখিনি তোমালোকৰ সমাধান কৰিবলৈ মই আগবাঢ়িছো এইখিনি আমি মোহাৰি লৈছো দেই তে 1 আৰু 2 সমাধান আমাৰ হৈ গল এতিয়া আমাৰ আহি যাব 3 নম্বৰৰ পৰা আমি সমাধান আগবঢ়াম 3 নম্বৰত থকা অংকটো হ'ল 3 আছে √2x² 7x 5√2 = 0 এইটো আমি এটা উৎপাদক লাহে লাহে অকমান দুই এটা টান নহয় বস্তুটো তুমি একচুয়ালি বুজি পালে দেখিবা বহুতেই সহজ এতিয়া √2 লগত কাক পূৰণ কৰিম কাৰণ এটোৰ লগত শেষৰটো আমি পূৰণ কৰিব লাগে হেতু নিয়মেই দেই গতিকে 5√2 আমি পূৰণ কৰিম তোমালোকে গম পাইছা যে এই √2 আৰু √2 বৰ্গমূল 2 দুইটা যদি ইনটু কৰো আমি কি পাম জাস্ট 2 পাম আৰু এটো কি পাম 5 আলটিমেটলি সংখ্যাটো আমাৰ কি হ'ল 10 আমি 10ৰ পৰা কিমান লাভ লাগিব 7 ওলাই আছে কাৰণ 10ৰ উৎপাদক কি এয়া তোমালোকে দেখাই পাইছা 2 আৰু 5 বা 5 আৰু 2 লিখিলেই হ'ল পিছৰ কথা নাই বলে মই 5 টো আগত লিখো বা 2 টো আগত লিখো ইয়াত কোনো কেছ নাই তোমালোকে লিখিলেই হ'ল বলে মই ইয়াত 2 লিখো ইয়াত 5 লিখো গতিকে তুমি এই 10ৰ উৎপাদক দুটা তাৰ জাস্ট ওপৰ লাইনটোতে আছে 2 আৰু 5 এতিয়া 2 আৰু
5ক যদি আমি প্লাছ কৰি দিওঁ আমি কি পাই যাম এটো 7 পাই যাম গতিকে আমাৰ 7 টো ওলাই যাব আৰু সব প্লাছত আছে খুব ভাল কথা গতিকে আমি এটা কি লিখিম √2x স্কয়াৰ 7 ৰ ঠাইত কি লিখিম 5 আৰু 2 গতিকে 5x 2x 5√2 = 0 এটো দেখুৱাবৰ কাৰণে আস্ত মাৰিছিলো গতিকে তোমালোকে কথাটো বুজি লবা এতিয়া আমি যেহেতু উৎপাদক বিলাক মানে স্প্লিট কৰিলো মাজৰ পদটো দুটা সংখ্যালে সলনি কৰি পেলালো 7x গুছি হল 5x আৰু 2x সদায় মাজৰটোৱে ভাঙিব লাগে এতিয়া আমি কমন লওঁ সো কমন ইয়াৰ √2 ইয়াত 5 আছে দুইটা বেলেগ বেলেগ নাম্বাৰ গতিকে তাৰ পৰা আমাৰ কমনৰ কথা ভাবিবই নোৱাৰি ইয়াতে x স্কয়াৰ আৰু x আছে সো আমি x কমন লম গতিকে x কমন ললে ইয়াৰ পৰা এটা x লৈছো গতিকে √2x + 5 ইয়াতে সোৱা দেখাত ইয়াতটো কমন নাই কিন্তু ইয়াতে তুমি এটা কাম কৰিব লাগিব এই যেটো 2 আছে এই 2 টো দেখা পাইছানে এই 2 টো তুমি √2 * √2 বুলি ভাবি ললে কমন লোৱাত সহজ হ'ব গতিকে মই √2 এটা কমন লৈছো √2 এটা কমন ললে ভেকেটত কি থাকিব √2x কাৰণ √2 পূৰণ কৰিলে কিমান হ'ব 2 হ'ব 2 আহি যাব গতিকে এটো আৰু কিছুমান অংক অকমান মিলাব লাগে কি কৈছো মিলাব লাগে কাৰণ এই বন্ধনীৰ ভিতৰত √2x এই বন্ধনীৰ ভিতৰতো √2x থাকিব লাগিব সেইটো যদি মিলাব নিমিলাও আমাৰ আকৌ উৎপাদক দুটা সেম নহব নহয় গতিকে +5 এতিয়া এই দুটা সেম আছে গতিকে এটা লিখা আৰু বাকি x + √2 শূন্য লগত সমান কৰা therefore √2x + 5 or x + √2 = 0 x = কিমান হ'ব -5 হ'ব আৰু √2 ৰে আমাৰ হৰণ হ'ব গতিকে এটা মূল আমি পালো আৰু আনটো মূল হ'ব -√2 গতিকে তোমালোকে নিৰ্ণয় বীজ দুটা বীজ বুলিও লিখে বীজ মানে গছৰ গুটি হয় না দুটা গছৰ গুটি দি দিলে মানে নিৰ্ণয় মূল দুটা বুলি লিখা দেই নিৰ্ণয় মূল দুটা নিৰ্ণয় মূল দুটা কি হ'ল -5/√2, -√2 নিশ্চয় বুজি পাইছা কেতিয়াবা এনেকুৱা ৰুট থকা অংকত অকমান মিলাব লগা হয় আৰু সেইটো ভালকে মন দিবা পাৰি যাবা এতিয়া আহি যাও আমাৰ 4 নম্বৰ অংকটো দেই আহি আছে আৰু আমি 4 নম্বৰ পালোগে 4 নম্বৰত তোমালোকৰ আছে 2x² - x + 1/8 = 0 এতিয়া তোমালোকৰ চোৱা ভগ্নাংশত আছে ভগ্নাংশত থাকিবলৈ নিদিবা ভগ্নাংশত থাকিলে উৎপাদক বিশ্লেষণ কৰিব নোৱাৰি এলে ভগ্নাংশটো কেনেকৈ নাইকিয়া কৰিম উপায় এটা আছে চোৱা ইয়াত একমাত্ৰ হৰ only one denominator হেতু হল 8 হয়নে বাকি বিলাকতটো সব 1 1 এ আছে ইয়াত lot 1 ইয়াত lot 1 সবকে 8 ৰে পূৰণ কৰি দিয়া তেতিয়া 8 ৰে পূৰণ কৰিলে ভগ্নাংশটো লোপ পাব বা ভগ্নাংশটো নাইকিয়া হৈ যাব গতিকে তুমি কিহেৰে পূৰণ কৰিবা 8 ৰে কাক পূৰণ কৰিবা আমাৰ এই ৰাশিটো 8 ৰে কিন্তু দুইফালে পূৰণ কৰে এইফালে যদি 8 ৰে পূৰণ কৰিছা এইফালেও 8 ৰে পূৰণ কৰিবা এইটো স্টেপ জেনেৰেলি দেখুৱা না যায় যাৰ 8ক 0 পূৰণ কৰিলে 0 হয় কিন্তু মই তোমালোকক দেখাই দিছো যে একচুয়ালি কিবা এটা সংখ্যাৰ পূৰণ কৰিলে দুইফালে কৰিলে আৰু 8 টো ক'ত পালো এই হৰটো ঠিক আছে এতিয়া 8 টো পূৰণ কৰি দিয়া 8 টো 2 লগত পূৰণ কৰিলে 16x², 8 টো ইয়াৰ লগত পূৰণ কৰিলে -8x, 8 টো 1/8 ৰ লগত পূৰণ কৰিলে 8 টো 1/8 ৰ লগত কাৰণ এই 8 টো 1/8 ৰ লগত পূৰণ কৰিলে 8 কটা যাব ঠিক এইকণত 1 থাকিব আৰু 8 * 0 8 * 0 আকৌ 80 পাতি নেপেলাবা তেতিয়াতো আৰু সৰ্বনাশ হৈ যাব শূন্যয়ে সবকে গেলাই দিয়ে ন শূন্যয়ে সবকে শূন্যলে টানি লৈ গুচি যায় এটা 0 হল এটো তোমালোকে এটা উৎপাদক বিশ্লেষণ কৰিব লাগে এই 16 টো কাৰ লগত পূৰণ কৰিবা 1 ৰ লগত 16 টোৰ লগত যদি 1 পূৰণ কৰা 16 * 16 হ'ব হয়নে 16 * 1 কিমান হ'ব 16 এটা 16 সংখ্যাটো আমি কেটা সংখ্যা বনাব লাগে দুটা সংখ্যা বনাব লাগে 16 8 * 2 = 16 4 4 * 16 ঢেৰ আছে কিন্তু মই কোন দুটা পাতিম জানানে 4 আৰু 4 কেলে 4 এ যোগ কৰিলে
8 হ'ব ঠিক আছে কিন্তু আছে -8 গতিকে এটো -4 এটো -4 গতিকে -8 হ'বলৈ হলে কি হ'ব লাগিব -4 আৰু -4 তোমালোকে হেতু কথা বুজি লবা -8 যদি বনিব লাগে তাৰ উৎপাদক দুটা -4 -4 দুইটা মাইনাস হ'ব লাগিব দুইটা মাইনাস হলে -4 means -8 এতিয়া তোমালোকে চোৱা 16x square minus 4x minus 4x plus 1 equal to 0 ইয়াতে তুমি 4 এ হৰণ যায় 4 কো যায় 16 কো যায় 4x কমন গতিকে এটো 4x minus 1 1 কমন ইয়াতে মাইনাস ইনটু মাইনাস আছে গতিকে 4x minus 1 অটোমেটিক এটো ইয়ালে গুছি আহিব এটো প্লাস আছিল মাইনাস হৈ যাব যেহেতু তোমাৰ ইয়াতো বন্ধনী নাছিলে ইয়াত বন্ধনী দিছা বন্ধনী দিলে সাইন বিলাক চেঞ্জ হৈ যায় হা গটিকে তোমালোকে 4x - 1 আৰু এপিনে হ'ব 4x - 1 = 0 শেষত 4x - 1 = 0 বা 4x - 1 = 0 ইয়াপা x ৰ মান কিমান হ'ব -1 দুইটো সাইডে গলে +1 আৰু 4 এ হৰণ ইয়াতো তোমালোকৰ x ৰ মান কিমান হ'ব 1/4 আৰু আমি এটা কথা জানা উচিত যে যেহেতু আমি দ্বিঘাত সমীকৰণৰ উৎপাদক বিশ্লেষণ কৰিছো দ্বিঘাত সমীকৰণৰ বীজ বা মূল x ৰ মান সদায় দুটা হ'ব আৰু মূল দুটা সমান হ'ব পাৰে গতিকে 1/4 1/4 গতিকে আমি আনসাৰত লিখিলে আমি কি লিখিম 1/4, 1/4 ঠিক আছে এইটোকে আকৌ তোমালোকে অন্য পদ্ধতিৰেও কৰিব পাৰিবা আমি এটো স্প্লিটিং দা মিডল টার্ম মাজৰ পদটো ভাঙিছো এই মাজৰ পদটো এইটো হয় না -8 কেনেকৈ পালো হেতু দেখালো ইচ্ছা কৰিলে তোমালোকে এই কোণৰ পৰা এইফালে মই ইমপ্লাই দি দিছো এনেকেও কৰিব পাৰিবা a square minus twice ab plus b square equal to 0 এই স্টেপটোৰ পিছত এই স্টেপটোৱে দি এনেকৈ গুছি গলে হেতু এটা মেথডে হয় এটো ফৰ্মুলা লগাইছো কি ফৰ্মুলা a minus b whole square গটিকে 4x minus 1 whole square equal to 0 হ'ব আৰু এতিয়া ইয়াৰ পৰা কি গম পালা 4x minus 1 4x minus 1 দুটা হ'ব হয়নে গটিকে 4x minus 1 4x minus 1 equal to 0 এটা দেখা পালা নে 4x minus 1 4x minus 1 এটা আহি গল আৰু বাকি এইকন জয়েন কৰি দিলে তোমালোকৰ হৈ যাব গটিকে বিকল্প পদ্ধতিও কিছু মানৰ থাকে সবৰে নাথাকে গটিকে 4 নম্বৰ সমাধান হৈ গল এতিয়া আমি আহো 5 নম্বৰ সমাধান 5 নম্বৰ সমাধানত আমি কি কৰিবলৈ বিচাৰিম সোৱা 5 নম্বৰ আছে 100x square 20x plus 1 equal to 0 এটো আমাৰ এতিয়া উৎপাদক বিশ্লেষণ কৰিব লাগিব এতিয়া এই 100 টো কাৰ লগত পূৰণ কৰিম 1 ৰ লগত 100 ৰ লগত 1 পূৰণ কৰিলেটো 100 এ হ'ব সো তোমালোকে এতিয়া কেনেকৈ কৰিবা চাই লোৱা 100 ৰ লগত 1 পূৰণ কৰিলে 100 এ হ'ব নহনে বাৰ এইটোৰ লগত এইটো পূৰণ কৰি ল'ব লাগে উৎপাদকৰ ক্ষেত্ৰত আৰু এই 100 টোৰ পৰা আমি 100 টো কেটা সংখ্যা বনাম ডেফিনেটলি দুটা সংখ্যা হ'ব আৰু সেই সংখ্যা দুটাৰ পৰা আমাৰ কিমান লাভ লাগিব -20 এতিয়া তুমি চোৱা 25 পূৰণ 4 4 25 100 হ'ব কিন্তু তোমালোকৰ জানো উত্তৰটো আহিব উত্তৰটো নাহে অলপ আগতে যে মই a - b হোল স্কয়াৰ ফৰ্মুলা কৈছিলো হেতু তোমালোকৰ আহিব এটো তোমালোকৰ এনেকে দিয়া তোমালোকৰ বস্তুটো ৰবা দেই মই চাই দিছো 20x ঠিক আছে তাৰ পিছত এটো 20 পূৰণ 5 তেতিয়াও তোমালোকৰ 100 হ'ব কিন্তু 20 এ 5 এ জানো এটো আহিব ইয়াপা নহব এতিয়া তেনেহলে তোমালোকে কি কৰিব লাগিব নেক্সট উৎপাদকটো তোমালোকে কি কৰিব লাগিব তোমালোকে এতিয়া সেই কথাটোকে মনত পেলোৱা সেই কথাটোকে এতিয়া মনত পেলাব লাগিব যে আমি 100 ৰ পৰা কেনেকৈ আমি 20 উলিয়াম গতিকে বহুত উপায় আছে তোমালোকে এনেকেও কৰিব পাৰা 250 225 5 5 হয়নে গতিকে 2 5 গুণ 10 2 5 গুণ 10 গতিকে 10 পূৰণ 10 কৰিলেওটো 100 হ'ব 10 10 গুণ 100 এতিয়া -20 আছে গতিকে এটো -10 গতিকে -20 মানে হ'ব -10 আৰু -10 গতিকে অকমান ভাবিব লাগিব কেনেকৈ আমি পাম নহয়নে ইয়াতে এতিয়া তোমালোকে লিখিব পাৰিবা
100x স্কুৱেৰ ফাৰ্ষ্টটো ঠিকেই ৰাখিবা কাৰণ এই 20টো কাৰণে আমি কি লিখিম -10x minus 10x means -20x plus 1 equal to 0 ইয়াতে দুইটাকে 10 ৰে ডিভাইড যায় গতে 10x কমন হলে 10x minus 1 ইয়াতো 10 আৰু 1 আছে দুইটাকে কি হেৰে যায় 1 এহে যায় গতিকে 1 টো তোমালকৰ কমন হ'ব ইয়াতে যেটো চিন আছে ইয়াতে হেতু চিনে দিবা তুমি আৰু ব্ৰেকেটত কি লিখিম চিন্তা কৰিবলগীয়া কথা একো নাই 10x minus 1 আৰু এটো 0 হ'ব গতিকে 10x minus 1 আকৌ 10x minus 1 equal to 0 তা ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে বাকি উত্তৰ উলিয়াব লাগে আৰু finally 10x minus 1 equal to 0 10x minus 1 equal to 0 ইয়াৰ পৰা x সমান কিমান হ'ব প্ৰথমে -1 টো ৰাইট সাইডে যাব +1 আৰু 10 ৰে হৰণ হ'ব ইয়াতো একেটাই 1/10 গতিকে আমি এটো ইকুৱেল ৰুটস মানে মূল দুটা তোমালকৰ সমান লালে এটো তোমালকে এতিয়া ধৰা বিকল্প পদ্ধতিও কৰিব পাৰা বলে মই আৰু কিবা মেথড আছে নেকি বলে আছে তেতিয়া তোমালকে আনসাৰটো লিখিবা দেই 20 দুটা বুলি তোমালকে লিখিবা বা মূল দুটা বুলি লিখিবা 1/10 নিলিখাকে নাথাকিবা এতিয়া মই তোমালকক যদি কম বলে আৰু এটা মেথড আছে তেতিয়া মই তোমালকক এনেকে শিকাম এটো 10x হোল স্কয়াৰ twice ab plus b square হয় না নহয় সোয়া এটো a minus b whole square a square minus twice a b plus b square এটো তোমালকৰ কি হ'ব 10x minus 1 whole square আৰু যেহেতু আমি উৎপাদক দুটা পালো 10x minus 1 10x minus 1 আৰু বাকিখিনি আগৰটোৰ পৰা চাই পেলাই 10x minus 1 equal to 0 10x minus 1 equal to 0 কৰিলে 1/10 তোমালকে পাই যাবা গটিকে এডুকা ভাবি থাকিব নালাগে যে আৰু মেথড এটাই কিন্তু সবৰে নহয় কিছুমান অংকৰ হেত সেই অংকটো দুটা মেথড দেখিবলৈ পাবা কিছু অংকত এতিয়ালৈকে তোমালকে দুটা পালা এতিয়া আমি আহোঁ ইয়াৰ পিছৰ 6 নম্বৰটোত আৰু 6 নম্বৰটোত তোমালকৰ কি দিয়া আছে আমি কোৱেশ্যনটো লিখি লবলৈ যত্ন কৰিছো 6 নম্বৰত তোমালকৰ আছে twice x square minus 7x plus 6 equal to 0 এটা কাক আমি পূৰণ কৰিম এ 2 আৰু 6 কিমান হ'ব 12 2 লগত 6 সদায় পূৰণ কৰিবা অন্য নহয় দেই পূৰণ এতিয়া সেই 12 সংখ্যাটোৰ পৰা আমি 12 সংখ্যাটো কি সংখ্যা পূৰণ কৰিলে 12 হয় 2 গুণ 12 হয় 3 4 গুণ 12 হয় 12 গুণে 12 হয় 12 1 যা 12 3 4 যা 12 6 2 যা 12 আমি এনেকুৱা এটা পেয়াৰ চুজ কৰিম মানে নিৰ্বাচন কৰিম যিটো পেয়াৰৰ পৰা আমাৰ 7 আহে মই তোমালকক 3 আৰু 4 কৰিম ঠিক আছে 3 আৰু 4 কৰিম কিলে 3 আৰু 4 প্লাস কৰিলে কিমান হ'ব 7 হ'ব কিন্তু এটোটো মাইনাস দিব লাগিব এটো কাৰণ নেগেটিভৰ যোগফল নেগেটিভে হয় গটিকে তোমালকে এটা -7 বলি কি লিখিব লাগিব -3 -4 এটা তোমালকৰ বস্তুখিনি ওলাই গল এতিয়া twice x square এতিয়া 7 -7 নিলিখো -7 বলি কি লিখিম -3x -4x plus 6 equal to 0 নিশ্চয় ধৰিব পাৰিছা 2 কমন আহিব না নাযায় 2 এ ঠিক হৰণ নাযায় হয় না 2 2 3 সোমাই থকা নাই so x common ললে 2x minus 3 2 common লম কাৰণ 4 আৰু 6 দুইটাকে 2 ৰে হন যায় গতিকে ব্ৰেকেটৰ ভিতৰত কি পাতিম এটো চাই পেলাই পাতি থলে হ'ব 2x minus 3 কাৰণ 2 2 4 2 3 6 minus plus so factor আহি গল x minus 2 হয় না twice x minus 3 x minus 2 দুটা ফেক্টৰ পাই গলো আৰু এইবিলাক আমি কাৰ লগত সমান কৰিবগে লাগিব শূন্যৰ লগত সমান কৰিব লাগিব x minus 2 equal to 0 আৰু ইয়াৰ পা x ৰ মানটো -3 টো যাব ইফালে আৰু 2 ৰে হন কৰি দিব লাগিব ঠিক আছে ইয়াতো x ৰ মান কি হ'ব 2 গতিকে তোমালোকে উত্তৰ লিখাত এলাহ নকৰিবা উত্তৰ দুটা তোমালোকে লিখিবা তাৰ পিছত আমি আহি যাওঁ 7 নম্বৰটোলে আমি 6 হে কৰিলো এতিয়া আমি কে নম্বৰ কৰিম 7 নম্বৰটো কৰিম 7 নম্বৰটো চাই থাকাচোন কিনাকে হ'ব 7 নম্বৰটো আছে
x square minus 10x minus 96 equal to 0 ঠিক আছে যাৰ যাৰ নেওতা টেবুলবিলাক মুখস্থ আছে তেওঁলোকৰ কাৰণে বহুতেই সহজ ঠিক আছে এটা 96 আছে এটাৰো ইয়াৰ আগত 1 আছে 1 ৰ লগত 96 ইনটু কৰিলে 96 হ'ব কিন্তু -96 আছে মই কৈছো যে উৎপাদক বিশ্লেষণ কৰিব সময়ত আমি নেগেটিভ সাইনটো কথা ভাবি নাথাকো অনলি 96 বুলি ভাবা 96 বহুত ধৰণে হয় বহুত বেলেগ বেলেগ ধৰণে 96 পাব পাৰা 12 8 যা 96 16 6 যা 96 এতিয়া মই তোমালোকৰ কোনটো পাতিম 16 আৰু 6 চোৱা -10 এটা -10 পাবলৈ হলে কি হ'ব লাগিব এটো মাইনাস দিব লাগিব কাৰণ 16 নহয় -10 আহিব লাগিব নহয় গতিকে এটো মাইনাস এটো প্লাস দিব লাগিব এটা -16 + 6 তেতিয়া তোমালোকৰ কি ওলাই যাব -10 কেনেকৈ বনিব -10 বনিবলৈ হলে চিনটো ফাইনালি বিয়োগত থাকিব হলে বিয়োগ থকা সংখ্যাটো ডাঙৰ হ'ব লাগিব বাকিটো সৰু আকৌ এটো যদি তুমি বিয়োগ দুইটা বিয়োগ হলে আকৌ যোগ হৈ 22 হৈ যাবগে গতিকে সাৱধান হ'ব লাগিব যে কোনটো আগত যোগ দিম কোনটো আগত বিয়োগ দিম এতিয়া x square minus 16x plus 6x minus 96 equal to 0 x common lole x minus 16 6 common lole x minus 16 x minus 16 x plus 6 এইছানে মুঠে চাবলৈ গলে এই তিনটা লাইন হে আৰু মুঠতে এই তিনটা লাইন তাকে যেনিবা 2 নম্বৰটা পাবা আৰু শুদ্ধকে কৰিলে আজিকালি নম্বৰ বহুত কমি গ'ল তো গতিকে আগতে এইবিলাক অংক 3 নম্বৰ দিছিলে 0 বা x plus 6 equal to 0 x equal to plus 16 x equal to minus 6 গতিকে তোমালোকৰ required roots are নিৰ্ণয় বীজ দুটা নিৰ্ণয় মূল দুটা লিখিবা 16 আৰু বিয়োগ 6 মই জাস্ট সলিউশনটো তোমালোকৰ আগবঢ়াই দিলো ইয়াৰ পিছত আমাৰ আহি গ'ল 8 নম্বৰটো দেই এতিয়া আমি 8 নম্বৰটো কৰিম 8 নম্বৰটো কি আছে চোৱা আৰু এটা দাগ ইয়াতে দি দিলো √3x square 10x 7√3 equal to 0 √3x square 10x 7√3 হয় না এতিয়া আমি এটো চাইছো এটা কি কৰিম এই √3 টো পূৰণ কৰিম শেষৰ সংখ্যাটো কি হ'ব লাগে ধ্ৰুবক তাৰমানে x থকা সংখ্যা হ'ব নালাগে আৰু গতিকে 7√3 ইয়াৰ পৰা কিমান হ'ব √3 3 হ'ব আৰু 7 তাৰমানে 3 7 গুণ 21 হ'ব আমি 21 নকৰাকৈ আমি গমেই পাই গলো 3 কে 7 কে যোগ কৰিলে 10 আহি যাব গতিকে এটো আকৌ 21 কৰি আকৌ 7 * 3 এবোৰ বা 3 * 7 কৰি একো লাভ নাই তোমালোকে যি দুটা সংখ্যা পূৰণ কৰিছা সেই দুটা সংখ্যাই উৎপাদক হয় এই দুটাই উৎপাদক কাৰ উৎপাদক 21 ৰ উৎপাদক গতিকে 21 ৰ উৎপাদক 7 আৰু 3 হলে 7 3 এ 10 হ'ব গতিকে আমি এতিয়া √3x square 7x 3x কান এই দুটা প্লাস কৰিলে আমাৰ 10 হ'ব হয় না নহয় ঠিক এই 10 টো প্লাসত আছে গতিকে 10 টো যদি প্লাস তাৰ উৎপাদক গিটাও প্লাস নহয় না বাৰু ধুনিয়াকে মিলি গৈছে আৰু এপিনে থাকিব 7√3 = 0 আৰু এইটো টাইপৰ অংক ইতিমধ্যে আমি কে নম্বৰত কৰিছিলো 3 নম্বৰত কৰিয়ে আহিছিলো আকৌ এটো ৰিপিট হৈছে ইয়াতে x কমন √3x + 7 ইয়াতে তুমি √3 লব লাগিব √3 ললে ব্ৰেকেটত কি হ'ব √3 কাৰণ √3 3 হ'ব আৰু লগতে x টো থাকিব +7 = 0 √3x + 7 আৰু x + √3 এই দুটাৰ ভিতৰত এটা লিখিবা এইটো আৰু এইটো সেম নহয় জানো সেম থাকিলে এটা লিখিব লাগে বাকি ব্ৰেকেটৰ বাহিৰত থকাটো বেলেগ এটা ব্ৰেকেটৰ ভিতৰত একেলগে ভৰাই দিব লাগে আতে x + √3 = 0 ফাইনালি আমি √3x + 7 = 0 কৰিম x + √3 = 0 ইয়াৰ পৰা x ৰ মান কিমান হ'ব -7/√3 আৰু ইয়াতে x ৰ মান হ'ব -√3 এতিয়া তোমালোকে উত্তৰ লিখিবা এটা মাইনাস আৰু কিছুমানত মাইনাসটো ইয়াত থাকে কিছুমানত ইয়াত দিয়ে মাত্ৰ মাইনাস চিনটো থাকিব লাগে তো লবত আছে নে হৰত আছে নে তো মিটাৰ নহয় কোনোবা ছাত্ৰ ছাত্ৰী এনেকা সুধে চা চিনটো ক'ত দিম
এটা থাকিলেই হ'ল এটা চিনহে সি লগত থাকিলেও একো প্ৰব্লেম নাই হৰত থাকিলে একো প্ৰব্লেম নাই গতিকে তোমালোকৰ 8 নম্বৰ সমাধান হৈ গ'ল এতিয়া আৰু দুটা আছে 10টা প্ৰব্লেম তোমালোকৰ কৰিব লাগিব এতিয়া আহিলে তোমালোকৰ 9 নম্বৰটো x square 2 root x plus 2 equal to 0 এতিয়া আমি এইটো প্ৰশ্নৰ সমাধান আগবঢ়াইছো এতিয়া ইয়াৰ আগত কি আছে 1 1 ৰ লগত 2 ইনটু কৰিলে 1 ইনটু 2 1 দুগুণ 2 হয়নে 2 পালো এতিয়া 2 উৎপাদক চাবলৈ গ'লে 2 আৰু 1 হয় কাৰণ 2 আৰু 1 মাল্টিপ্লাই কৰিলে বা পূৰণ কৰিলেহে 2 হ'ব 2 কে এককে যোগ কৰিলে কিমান হ'ব প্লাস কৰিলে 3 হ'ব এটো জানো 3 নেভাৰ 2 পা 1 গলে কিমান হ'ব 1 এটোটো 1 নহয় গতি এটো কি হ'ব এতিয়া সমস্যা আহিলে ন সমস্যা আছে যেতিয়া সমাধানো আছে সো তোমালোকে 2 উৎপাদক দুটা এটা কি লিখিবা √2 ইনটু √2 কাৰণ √2 দুটা √2 যদি আমি যোগ কৰো তেতিয়া কি হ'ব জানানে 2 √2 এই বস্তুটো তোমালোকে পাই যাবা গতিকে √2 আমি কি কৰিম প্লাস কৰিম আৰু প্লাস কৰিলে আমাৰ কি হৈ যাব 2 √2 আহি যাব ভেৰি সিম্পল এন্ড ইজি সো এতিয়া তোমালোকে চাই থাকা √2 এবিলা √2 লগত x আহি যাব আৰু x আহি যাব আকৌ √2x + 2 = 0 ইয়াতে এতিয়া তুমি কমন লোৱা x কমন ললে কিমান হ'ব x + √2 ইয়াতে তুমি যদি √2 কমন লোৱা x প্লাস এটো 2 আছে নহয় এটো √2 বনি যাব কেলে √2 হলে কি হয় 2 হয় হেতু পূৰণৰ ক্ষেত্ৰত হয় সো এটো 0 হল আৰু বিকল্প পদ্ধতিও আছে হা গটিকে x + √2 এই দুটাৰ ভিতৰত এটা বাকি এই দুটা কম্বাইন কৰি দিব লাগিব একেলগে আন এটা বন্ধনীৰ ভিতৰত লিখি দিব লাগিব এতিয়া আনসাৰ তোমালোকৰ আহিয়ে গল হয়নে আনসাৰ কি আহিব x + √2 = 0 বা x + √2 = 0 x = -√2 বা বুলি লিখাই আছে আৰু গতিকে x = -√2 গতিকে সেম ৰিজাল্ট একে মূল পাইছো গতিকে তোমালোকৰ সমাধান এটো হৈ গল উত্তৰ লিখিবা মই বাৰবাৰ কৈ আছো মই লিখিলে যে তুমি লিখিবা হেতু কথা নহয় গতিকে তোমালোকৰ হেতু দায়িত্ব দিলো আৰু যদি ভাবা বলে এটো আৰু বেলেগ পদ্ধতি আছে নেকি আমি ট্ৰাই কৰি চাওচোন বাৰু ট্ৰাই কৰি চাও ট্ৰাই কৰি কৰা তামনে কি আপত্তি আছে a square plus twice a মানে হল x b 2 √2 হা twice ab মানে 2 √2x plus b square √2 স্কয়ার কৰিলে 2 হ'ব গটি a plus b whole square গটিকে তোমালোকে এনেকেও উত্তৰটো কৰিবলৈ চেষ্টা কৰিব পাৰা ঠিক আছে a plus b whole square সব তো প্লাসে আছে গটিকে a plus b whole square আর ইয়াৰ উৎপাদক গিটা কিমান হ'ব x plus √2 into x plus √2 বাকি কি কৰিব লাগিব বাকি শূন্যৰ লগত সমান কৰিবা উত্তৰটো উলিয়াই দিবা গটিকে জিত পৰীক্ষা যদি আহে জিতু ভাল লাগে তোমাৰ নিজৰ চইচ মতে কৰিলে হল নম্বৰ সকলোতে পাবা ঠিক আছে এতিয়া তোমালোকৰ শেষৰ অংকটো কৰো 10 নম্বৰ অংকটো 10 নম্বৰ অংকটো তোমালোকৰ কি আছে আমি চাই লওঁ 10 নম্বৰ অংকটোত আছে এনেকে ধৰণে আছে 14x plus 5 3x square দেখা যায় এনেকুৱা ধৰণৰ অংকবিলাকে পৰীক্ষাত সাধাৰণতে কাটে আসলে দ্বিঘাত সমীকৰণটো বুলি ক'লে এইটো আকৃতি হ'ব লাগে দেই এই আকৃতিটোত যেবিলাক থাকে আমি আগৰ অংকবিলাক যেবিলাক অংক আমি 9 নম্বৰলৈকে কৰিলো আমি ধাই কৰি গৈ আছো আৰু কোনো টেনচন লোৱা নাই কাৰণ সি এটা নিৰ্দিষ্ট ফৰ্ম বা নিৰ্দিষ্ট ৰূপত আছে ৰূপটো কি ফাৰ্স্ট x স্কয়াৰ থাকিব নেক্সট x থাকিব তাৰপিছত ধ্ৰুৱকটো থাকিব এইটো আকৃতিটো ইটো মানি চলা নাই গতে টাৰ্মছ বিলাক কি কৰিব লাগিব আগ পিছ কৰিব লাগিব কোনটো আগত যাব কোনটো পিছত যাব কোনটো যাব এটো তুমিও জানা যে প্ৰথম আমাৰ কোৱাড্ৰেটিকটো আহিব -3x square plus 14x plus 5 equal to 0 আৰু এটা আমাৰ কথা আছে কি এটা বিগিনিং যেটো আৰম্ভণিতে নেগেটিভ সাইন আছে ন এই নেগেটিভ সাইনটো অতৰাই লব লাগে
আৰু নেগেটিভ চাইনটো আঁতৰাই ল'বলৈ হ'লে -1 সদায় ইনটু কৰিব লাগে কিহে ইনটু কৰিব লাগে -1 কিয় ল'লোঁ কাৰণ 1 পূৰণ কৰিলে সংখ্যাবিলাক সলনি নহয় 3 থাকিব 14 হৈ থাকিব যদি মই 2 দি দিওঁ 14 টো 2 14 যা 28 হৈ যাব 28 হৈ যাব গতিকে -1 মাল্টিপ্লাই কৰিলে কি হ'ব মাইনাছবোৰ প্লাছ হ'ব প্লাছবোৰ মাইনাছ হ'ব আৰু বাকি নাম্বাৰবোৰ সেম থাকিব তে ইয়াক যদি -1 ইনটু কৰোঁ কিমান হ'ব +3x² এটো প্লাছ আছে মাইনাছ 14x আৰু -5 = 0 তে তোমালোকৰ প্ৰথম কামটো হ'ল কি যে ফাৰ্স্ট যেটো x² আগত থকা সাইন এটো মেক ইট পজিটিভ এটো ধনাত্মক বনাই লবা এতিয়া ইয়াতে তুমি 3 আৰু 5 আমি কি কৰি ল'ব লাগিব ইনটু কৰি ল'ব লাগিব কাৰণ এই তিনিটোৰ লগত শেষৰ 5টো বিয়োগ চিনটো মই কোৱা নাই মানে সংখ্যা দুটা কনসিডাৰ কৰা 3 আৰু 5 পূৰণ কৰিলে 15 হ'ব 15 উৎপাদক দুটা হৈ আছে 3 আৰু 5 প্লাস কৰিলে জানো 14 হ'ব নহয় 5 ৰ পৰা 3 মাইনাস কৰিলে জানো হ'ব নহয় গতিকে আমি বেলেগ এটা ফেক্টৰৰ কথা ভাবো 15 গুণা 15 হা এতিয়া আকৌ 1 টো আমাক দৰকাৰ হৈ পৰিলে না 15 গুণা 15 কিন্তু 15 ৰ পৰা যদি 1 মাইনাস কৰো তেতিয়া কিমান হৈ যাব 14 হৈ যাব গতিকে -14 পাবলৈ হলে 15 টো মাইনাসত দিব লাগিব 1 টো প্লাসত দিব লাগিব তেতিয়া ফাইনালি -14 আহিব এতিয়া তোমালোকৰ 3x² - 15x plus 1x minus 5 equal to 0 এতিয়া 3x কমন ললে x minus 5 1 কমন ললে x minus 5 যেহেতু ইয়াতে কমন নাহে 1 আৰু 5 দুইটাকে কিহে জানো 1 এ সবকে হন যায় সেইকাৰণে 1 টো আমি কমন হিচাপে ল'ব পাওঁ যদি কমন না থাকে এতিয়া x minus 5 তাৰপিছত আহিলে 3x plus 1 equal to 0 finally x minus 5 to 0 লগত সমান 3x plus 1 to 0 লগত সমান আৰু x equal to plus 5 আৰু এপিনে x equal to -1/3 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ 10টা সমাধান নহনে বাৰু সময় যথেষ্ট লাগিলে গতিকে তোমালোকে প্ৰশ্নবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিবা বাকি গণগোল হৈছে নেকি নিজে এবাৰ ভালকে চাই লবা -3x² plus 14x plus 5 5 3 গুণ 15 15 টো 14 হ'ব ঠিকে আছে গতিকে তোমালোকৰ সমাধান হৈ গল দেই এতিয়া আহো তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটোত এটা কোৱেশ্চন তোমালোকক দিয়া আছে কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চনটো ঠিক এনেকুৱা ধৰণৰ যে কোৱেশ্চনটো ইয়াতে লিখি থোৱা নাই উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা উদাহৰণ 1 মানে কি এই এক্সাৰসাইজটোৰ আগত কিছুমান এক্সাম্পল তোমালোকৰ কৰি থৈছে তাতে তোমালোকৰ দুটা সমীকৰণ বনাই থৈছে সমীকৰণ দুটা মই চাই লৈছো ৰবা দেই সমীকৰণ দুটা উদাহৰণ 1 বুলি ক'লে ইয়াৰ ঠিক এই এক্সাৰসাইজটো আগত নহয় উদাহৰণ 1 পাবলৈ হলে 4.1 ৰ আগত গুচি যাবা 4.1 ৰ আগত গৈ yes 1 তোমালোকে পেজ নাম্বাৰ 71 ত পাবা আসামিজ বুকখনত তলৰ অৱস্থিতি কেইটাৰ গাণিতিক প্ৰদৰ্শন কৰা জন আৰু জয়ন্তী দুইৰে 45টা মাৰ্বল আছে তেওঁলোকৰ প্ৰত্যেকৰে 5টাকৈ মাৰ্বল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124 আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটা মাৰ্বল আছিল ঠিক আছে তেওঁলোকৰ অংকটো কৰি মেলি ধুনীয়াকৈ থৈ দিছে কিন্তু সমাধান কৰি দিয়া নাই তাৰ পিছত আছে এটা কুটিৰ শিল্প এদিনত নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে দেখা গ'ল যে প্ৰতিটো পুতলা উৎপাদনৰ খৰচ 55 খৰচ টকাত বুলি কৈছে 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিল 750 টকা আমি নিৰ্ণয় কৰিব লাগে সিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান ছাত্ৰ-ছাত্ৰীসকল দুইটা অংকৰ সমাধান সম্পূৰ্ণ কৰি থোৱা নাই মাত্ৰ সমীকৰণ দুটা তোমালোকক বনাই থৈছে আমি সেই সমীকৰণ দুটা সমাধান কৰিলে হৈ যাব ঠিক আছে প্ৰথম অংকটো আছিল জন আৰু জয়ন্তীৰ অংকটো তাত আমাৰ সমীকৰণটো এনে ধৰণে আছে ঠিক আছে চাই লোৱা তোমালোকে 2 নম্বৰ আমাৰ 1 টো কৰিম তাত সমীকৰণটো তোমালোকৰ এনেকৈ আছে x²
minus 45x plus 324 equal to 0 এইটো আমাক সমাধান কৰি দিবলৈ কৈছে তেওঁলোকে বাকিখিনি কৰি থৈছে আমাৰ পাছৰ কামটো হ'ল সিম্পলিফাই টু কৰি দিব লাগে মিডল টাৰ্মটো স্প্লিট কৰি দিব লাগে এতিয়া এইটো যেহেতু ডাঙৰ নাম্বাৰ ন 324 টো মুখতেটো নোৱাৰি সো তোমালোকে হৰণ কৰি লবা আৰু ইয়াৰ মুখাগত 1 আছে 1 into 324 324 এ হ'ব 2 16 2 2 8 1 3 2 3 27 3 9 3 3 হয় না এতিয়া আমাৰ এইটো কিমান হ'ব চোৱা 2 2 4 4 3 বা 3 বাং 36 পালো আৰু এইটো হলে কিমান হ'ব 9 গটিকে 36 আৰু 9 যদি তুমি মাল্টিপ্লাই কৰা তোমালোকে কিমান পাবা 324 পাই যাবা এটা 36 ৰ লগত যদি 9 প্লাস কৰি দিয়া কিন্তু 45 পাই যাবা বহুত ধুনিয়াকে মিলাই থৈছে ন এতিয়া তোমালোকে অংকটো কৰিব লাগিব x স্কয়াৰ minus 36x 9x plus 324 equal to 0 x square x minus 36 9 common lolo x minus 36 x minus 36 দুটা আছে এটা লিখিবা আৰু x minus 9 equal to 0 আমি সমীকৰণটো জাস্ট সমাধানহে কৰিছো বাকি তাত ল্যাঙ্গুৱেজত কি কথা লিখিছিল আমাক হেতু এটা দৰকাৰ নাই গটিকে x minus 36 equal to 0 x minus 9 equal to 0 গটিকে x equal to 36 এটা আনসাৰ আহিব আৰু x equal to 9 এটা আনসাৰ আহিব এই গিতে তোমালোকৰ উত্তৰ হ'ব নিশ্চয় ধৰিব পাইছা যে আমি জাস্ট তাৰ পৰা সমীকৰণটো উঠাই আনিছো আৰু সলভ কৰিছো কথা ইমানে গটিকে ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগে মৌলিক উৎপাদক বিশ্লেষণ তাৰপিছত আমি সেই সংখ্যাবিলাক পূৰণ কৰি পেলাই দুটা সংখ্যা বনাম এটা 36 বনালো 2 2 3 3 এইকিটা পূৰণ কৰি 36 পালো মাল্টিপ্লাই কৰি আৰু 3 3 মাল্টিপ্লাই কৰি 9 পালো 36 into 9 324 হ'বই আৰু লগতে 36 ৰ 9 প্লাস কৰিলে 45 হ'ব ঠিক আছে আমি এতিয়া ইয়াৰে 2 নম্বৰটো আৰম্ভ কৰিছো দুইটো যদি আমি চাও ইয়াতে আমাৰ সমীকৰণটো দিয়ে থৈছে মই আগতেই কৈছো যে তেওঁলোকে বহুত কাম আমাৰ আগবঢ়াই থৈছে গটিকে ইয়াতে দিয়া আছে x square 55 755 equal to 0 তেওঁলোকে ইমানলৈকে মানে জাস্ট দে ফৰ্ম দা কোয়াড্ৰেটিক ইকুয়েশন অনলি দ্বিঘাত সমীকৰণটো বনাই থৈছে আৰু এটা আমি এতিয়া ইয়াগত 1 আছে 1 into 750 750 এ থাকিব এটা 750 টো যদি আমি হৰণৰ কাৰ্যৰ কাৰণে লওঁ 5 0 থাকিলে 5 এ হৰণ কৰে আৰু 0 থাকিলে 2 এও হৰণ যায় বা 5 এ কৰিলে একো নাই 5 15 75 5 3 গুণ 15 হৈ গল 5 5 কিমান হ'ব 25 আৰু এটো কিমান হ'ব 30 25 আৰু 30 প্লাস কৰিলে 55 হৈ যাব 30 আৰু 25 55 নহয় জানো 55 গটিকে কৰি গৈ থাকোতে অকমান মন দিলে হ'ল আৰু ঠিক আছে গটিকে তোমালোকৰ এই দুটা লগ লাগিলে 25 আৰু 30 ইয়াতে আহিব আমাৰ x square minus 30x minus 25x plus 750 equal to 0 ইয়াতে x কমন ললে x minus 30 25 কমন ললে x minus 30 আহিব x minus 30 আৰু x minus 25 which is equal to 0 আনসাৰ আহিয়ে গ'ল আৰু ন তেকে therefore x minus 30 উৎপাদকটো শূন্যৰ লগত সমান কৰিম নেক্সট উৎপাদক x minus 25 0 লগত ইকুৱেল কৰিলো x equal to minus 30 right side গুছি গল plus 30 আৰু ইটো right side গুছি গলে plus 25 this and this both are required answer উলিয়াবলগীয়া উত্তৰ হে দুটাই এতিয়া তোমালোকে গম পালা যে 2 নম্বৰ কোৱেশ্চনটো আমি एग्जांपल 1 ত গলো আৰু তাৰ পৰা ইকুৱেশ্চন গিটা পিক আপ কৰি আনিলো আনি পেলাই আমি ফেক্টৰাইজ মেথড লগাই দিলো ঠিক আছে আমি এটা কোৱেশ্চন নম্বৰ 3 টো স্টাৰ্ট কৰিছো কোৱেশ্চন নম্বৰ 3 টো আমাৰ কি আছে আমি চাই লওঁ কোৱেশ্চন নম্বৰ 3 কৈছে যে দুটা সংখ্যা উলিয়াবলৈ কৈছে
সমষ্টি মানে যোগফল দুটা সংখ্যাৰ যোগফল মানে 27 আৰু গুণফল 182 এতিয়া তোমালোকে প্ৰথমতে দুটা সংখ্যা আছে এটা সংখ্যা আৰু 2 নম্বৰ সংখ্যাটো দুইটা লগ লাগিলে কিমান হয় 27 হয় আমি এটা সংখ্যা যেনিবা x বুলি ধৰিলো ধৰা হ'ল এটা সংখ্যা কিমান x হা দুটা সংখ্যাৰ কথা কৈছে আমি এটা সংখ্যা x বুলি ধৰিলো এটো x এটা 2 নম্বৰ সংখ্যাটো আমি কেনেকৈ উলিয়াম 2 নম্বৰ সংখ্যাটো হ'ব 27 বিয়োগ x ঠিক আছে এতেকে আনটো সংখ্যা বা দ্বিতীয় সংখ্যাটো কিবা এটা লিখিলে হ'ল দ্বিতীয় সংখ্যাটো বা আনটো সংখ্যা এনেকৈ লিখিলে হ'ল তা আদাৰ নাম্বাৰ ইজ আনটো সংখ্যা 1 নাম্বাৰ বি x আদাৰ নাম্বাৰ বি 27 minus x ব্ৰেকেট ইউজ কৰিবা দেই এটা সংখ্যা দুটা তোমালোকে পাই গলা ইহঁতৰ প্ৰডাক্টটো লাগে পূৰণফলটো কিমান বুলি কৈছে 182 প্ৰশ্ন মতে according to question x into 27 minus x equal to 182 গতিকে 182 আমি পালো মাল্টিপ্লাই কৰা 27x minus x square minus 182 equal to 0 quadratic equation হয় কারণ হাইয়েস্ট পাওয়ার টু 2 আছে তথাপিতো quadratic ফর্মত নাই যেটো আৰহি ax square plus bx plus c equal to 0 ফর্মত নাই গতিকে কাক আগত আনিব লাগিব minus x square plus 27x minus 182 equal to 0 minus 1 এৰে মাল্টিপ্লাই কৰি দিয়া তাৰ মানে কি মাইনাস বো প্লাস কৰা প্লাস বো মাইনাস কৰা এটো প্লাস কৰি দিয়া এটো মাইনাস কৰি দিয়া এটো প্লাস কৰি দিয়া ইয়া আগতে 1 আছে 1 ৰ লগত 182 ইনটু কৰিলে 182 হ'ব আৰু 182 ফেক্টৰাইজেশন কৰিলে তোমালোকৰ কিমান হ'ব চাই লও 2 9 2 গুণে 2 7 13 91 গতিকে এই দুটা হল 14 আৰু 13 14 পা 14 লগত 13 প্লাস কৰিলে 27 এটা মাইনাস 27 হ'ব minus 14 minus 13 ঠিক আছে এই 14 আৰু 13 টো কেনেকৈ ওলালো গম পাইছা তেতিয়া তোমালোকে এতিয়া x square minus 14x minus 13x equal to 0 x কমন ললে minus x minus 14 minus 13 এটো minus 13 কমন ললে কি লিখিম ইয়াটো চাই লিখিলেই হল x minus 14 equal to 0 x minus 14 x minus 13 equal to 0 এটিকে তোমালোকে শূন্যৰ লগত সমান কৰা ডাইৰেক্ট লিখি দিব পাৰা -14 + 14 হ'ব বা x equal to -13 + 13 হ'ব ইয়াতে তোমালোকে দুটা সংখ্যা পায়ে গলা আৰু বেলেগে টেস্ট কৰিব নালাগে দেই তুমি যদি এটা সংখ্যা 14 ধৰা নেক্সট হ'ব 27 - 14 13 হ'ব ইয়াতে যদি তুমি 13 লিখা নেক্সট হ'ব 27 - 13 14 এটাকে সংখ্যা দুটা 14 আৰু 13 সংখ্যা দুটা হল 14 আৰু মান হ'ব 13 এনেকে তোমালোকে উলিয়াই দিলে হৈ যাব ছাত্ৰ-ছাত্ৰী সকল বহুত সহজ প্ৰশ্ন দেই তোমালোকে কেৱল কৰিব লাগে চাই ল'ব লাগে এবাৰ চাই ললে হৈ গল 3 নম্বৰটো হৈ গল যেতিয়া আমি এতিয়া আহি যাও 4 নম্বৰটো 4 নম্বৰ আমাৰ কি আছে চোৱা দুটা ক্ৰমিক মানে ক্ৰমাগত এটাৰ পিছত আনটো হেতুকে ক্ৰমিক বুলি কয় যোগাত্মক অখণ্ড সংখ্যা উলিওৱা ধৰা হল এটা সংখ্যা প্ৰথম সংখ্যাটো x আৰু দ্বিতীয় সংখ্যাটো x + 1 কাৰণ ক্ৰমিক বুলি কৈছে না ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা 2 পিছত নেক্সট কি হ'ব 2 + 1 তাৰ মানে 3 তে 1 এটা প্লাস কৰিলে নেক্সট সংখ্যাটো পায় আৰু দ্বিতীয় কথা যোগাত্মক বুলি কৈছে পজিটিভ নাম্বাৰ ক্ৰমিক শব্দটো আছে গতিকে 2 পিছত আমি 4 লিখিব নোৱাৰো 2 পিছত 3 লিখিব লাগিব গতিকে 2 পিছত যদি 3 হয় 2 + 1 আমাৰ যদি আমি ধৰিব লগা সংখ্যাটো x ধৰো নেক্সটটো কিমান হ'ব x + 1 ধৰা হল 1 নাম্বাৰ ইজ ধৰা হল এটা সংখ্যা x আনটো সংখ্যা কিমান হ'ব x + 1 বা প্ৰথমটো x দ্বিতীয়টো x + 1 বহুত বেলেগ ধৰণে এবোৰ লিখিব পাৰি লিখাৰ লগত কোনো কথা নাই মাত্ৰ
এই +1 দিম নে +2 দিম নে সেই কথাবোৰ চাই লোৱা। যদি যুগ্ম বুলি কয় +2, যদি অযুগ্ম বুলি কয় তেতিয়া +2 দিবা। গতিকে যোগাত্মক সংখ্যাই ধৰিছোঁ দুইটা। গতিকে ইহঁতৰ কি কৈছে বৰ্গৰ যোগফল, বৰ্গৰ যোগফল 365। একৰ্ডিং টু কুৱেশ্যন বৰ্গ xটো আছে তাক স্কুৱেৰ কৰি দিয়া, এইটো বৰ্গ হ'ল। যোগফল আকৌ x + 1 হোল স্কুৱেৰ ইকুৱেল টু 365, 365। এইটো তোমালোকৰ a + b হোল স্কুৱেৰ হৈ আছে ন, a স্কুৱেৰ + 2ab + b স্কুৱেৰ -365 = 0। আমি সদায় ৰাইট পাৰ্টটো কি কৰোঁ, সোঁফালটো সদায় শূন্য কৰি লওঁ, আৰু গতিকে 365টো একেবাৰে লৈ আহিলোঁ। এতিয়া এই দুটা প্লাছ কৰিলে কিমান হ'ব, 2x², ঠিকে আছে। তাৰপিছত 21, 2x, এইটো 1² মানে 1ৰ পৰা যদি 365 মাইনাছ কৰোঁ, 1ৰ পৰা 365 মাইনাছ কৰোঁ, গতিকে আনচাৰটো মাইনাছ আহিব, 364 হ'ব। অল আৰ ইভেন, সকলো যুগ্ম সংখ্যা চোৱা, 2 যুগ্ম 2 যুগ্ম 364, গতিকে 2 এটাই চবকে হৰণ কৰি দিয়া। যিমান হৰণ পূৰণ কৰি সৰু কৰিব পাৰিবা সিমানে তোমাৰ কাৰণে উৎপাদক বিশ্লেষণৰ কাৰণে বেছি ইজি হ'ব। 2ৰে হৰণ কৰিলে এইটো কিমান হ'ব, x², 2ৰে হৰণ কৰিলে x, তাৰমানে বস্তুবোৰ এনেকুৱা 2x² 2ৰে হৰণ কৰিছোঁ, 2x 2ৰে হৰণ কৰিছোঁ, 364 2ৰে হৰণ কৰিছোঁ, অৰ্থটো হ'ল তেনেকুৱা। এইটোৰ লগত এইটো কাটি দিলোঁ x², এইটোৰ লগত এইটো কাটি দিলোঁ x, এইটোৱে কাটি দিলোঁ 2 × 36, 182। আমি এইবোৰ ষ্টেপ জেনেৰেলি নেদেখাওঁ, কি কৰোঁ, নেদেখাওঁ। এতিয়া তোমালোকক জাষ্ট কেনেকৈ হৈছে দেখুৱাবলৈ বিচাৰিলোঁ কাৰণে দেখালোঁ আৰু। এতিয়া 182 অলপ আগতে তোমালোকে কৰিছিলা, 182টো কি আছিলে, 14 আৰু 13, হয়নে? দৰকাৰ হ'লে তোমালোকে কৰি চাবা। 2 × 9 18, 2 × 2 7 13 91, গতিকে 2 7 গুণ 14 আৰু 13। এতিয়া 14 পৰা 13 ইয়াত মাইনাছে কৰিম, 14 পৰা 13 মাইনাছ কৰিলে কি আহি যাব, 1 আহি যাব। গতিকে x² + 14x - 13x 182 = 0। x কমন ল'লে x + 14 - 13 ল'লে x + 14 0, x + 14 x - 13 which is equal to 0। গতিকে দুটা উৎপাদক আমি পালোগৈ, আৰু এইবিলাক আমি শূন্যৰ লগত সমান কৰি ল'ম ন। গতিকে x = এইটো কিমান হ'ব, +14 নহয়, এইটো হ'ব -14, বা x = -13 আছে নহয়, এইটো +13 হ'ব। এতিয়া তোমালোকৰ আৰম্ভণিতে কোৱা আছিলে বা কুৱেশ্যনটোত কোৱা আছিলে সংখ্যাটো যোগাত্মক মানে ধনাত্মক, পজিটিভ নাম্বাৰ। এইটো জানো পজিটিভ, গতিকে অসম্ভৱ, অসম্ভৱ বুলি তোমালোকে লিখি দিয়া। আৰু x = 13, এটা যদি 13 হয় নেক্সটটো 13 + 1 14। এতিয়া সংখ্যা দুটা কিমান হ'ব, যোগাত্মক অখণ্ড সংখ্যাকেইটা 13 আৰু 14, বা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাটা 13। সংখ্যা দুটা বুলি লিখি দিলেই হৈ যাব। এতেকে সংখ্যা দুটা বুলি লিখি দিয়া, এতেকে সংখ্যা দুটা ওপৰত মই লিখি দিছোঁ, আৰু এতেকে সংখ্যা দুটা 13 আৰু কি হ'ব, 14। ক্ৰমিক হয়নে নহয় বাৰু, 13 পিছত 14 আছে, এতিয়া 13 যোগ 1 তাৰমানে x + 1। গতিকে তোমালোকৰ সমাধান হৈ গ'ল। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। তোমালোকে প্ৰশ্ন নিশ্চয় বুজি পাইছা। এইবিলাক অংকই তোমালোকৰ বুকৰ পৰা আহিব, তোমালোকে কেৱল প্ৰেক্টিছটো ৰাখিব লাগিব। এতিয়া আহি গ'ল তোমালোকৰ 6 নম্বৰটো। 6 নম্বৰ তোমালোকক কৈছে, 6 নম্বৰ নহয়, 5 নম্বৰ হ'ব। 5 নম্বৰ হ'ব। 5 নম্বৰত কৈছে যে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ভূমিতকৈ 7 চেণ্টিমিটাৰ কম, তাৰমানে ভূমিৰ যিটো মেজাৰ হ'ব তাৰ পৰা 7 চেণ্টিমিটাৰ মাইনাছ কৰিলে উচ্চতাৰ জোখ হ'ব। গতিকে তোমালোকে চোৱাচোন, এইটো এটা সমকোণী ত্ৰিভুজ, এইটোক ভূমি বুলি কয়, এইটোক কি কয়, উচ্চতা, হাইট বুলি কয়, ঠিক আছে। এইটোক কয় অতিভুজ, এতিয়া যদি ভূমিক তুমি x ধৰা, উচ্চতাটো কিমান হ'ব, x - 7। এইটো বুকত কৈ দিছে যে ভূমিৰ জোখটো যদি তুমি ধৰি লোৱা, ভূমিৰ জোখৰ পৰা 7 চেণ্টিমিটাৰ
মাইনাছ কৰি দিয়াৰ লগে লগে তুমি উচ্চতাৰ জোখটো, উচ্চতা মানে হাইট বা পাৰপেণ্ডিকুলাৰ কথা কৈছে, আৰু হাইপটেনিউজটো তোমালোকৰ 13 বুলি কৈছে। গতিকে মোটামুটি ছবিটো অঁকাটো ইমান জৰুৰী নহয়, আঁকিলেও একো ভুল নহয়। ধৰা হ'ল ভূমিৰ দিশ, ভূমিৰ জোখ বুলি, ভূমিৰ মাপ x চেণ্টিমিটাৰ, উচ্চতা মাপ হ'ব x - 7 চেণ্টিমিটাৰ, অতিভুজৰ মাপ কিমান হ'ব 13 চেণ্টিমিটাৰ। এইকেইটাই তোমালোকৰ মূল বস্তু আৰু নহয়নে বাৰু? গতিকে এটা পাইথাগোৰাছ উপস্থিত হ'লেই নহয়, কাৰণ তাৰ নাম লোৱা হ'ল, হয়নে? গতিকে যোগকেইটা তোমালোকৰ আছে। প্ৰশ্নমতে কি হ'ব? ভূমি স্কুৱেৰ উচ্চতা স্কুৱেৰ ইকুৱেল টু অতিভুজ স্কুৱেৰ। এইটো হ'ল আমাৰ ৰুলটো আছিলে, হয়নে? বা এনেকৈ বন্ধনি দিবও পাৰা তুমি, এইটো আমাৰ ৰুলটো আছিলে। গতিকে ভূমি মান কিমান হ'ব x, উচ্চতা হ'ব x - 7, এইটো হ'ব 13 স্কুৱেৰ। কিমান উজু চোৱা? পাইথাগোৰাছৰ উপবৃত্তৰ বিষয়ে আমি 8 মানৰ পৰাই মোটামুটি শিকি আহিছোঁ। এইটো a স্কুৱেৰ হ'ল, a স্কুৱেৰ মাইনাছ 2 ab প্লাছ b স্কুৱেৰ, সিফালৰ পৰা এবাৰলৈ আমি পাতি লওঁ বাৰু 169, 13 ইনটু কৰিলে 169 হ'ব। এইটো হ'ব x স্কুৱেৰ 2x স্কুৱেৰ মাইনাছ 14x প্লাছ 49 মাইনাছ 169 ইকুৱেল টু 0। এতিয়া আমি কি কৰিম? 2x স্কুৱেৰ মাইনাছ 14x মাইনাছত আহিব, এতিয়া 169ৰ পৰা 49 গ'লে 0 to 120 আহিব। ঠিক আছে, চোৱাচোন, ৰাশি এটা তিনিটা, আমি এইটো দ্বিঘাত সমীকৰণটো হয়েই আৰু চবকে 2 এটাই হৰণ কৰিব পাৰি। যদি হৰণ কৰিব পাৰি হৰণ কৰি দিব লাগে দেই। এতিয়া আমি কি পাম চোৱা? x স্কুৱেৰ পাম, 7x পাম, এইটো কিমান পাম? 60। এতিয়া 60ৰ পৰা আমি 7 উলিয়াম, মানে মিডল টাৰ্ম স্প্লিট কৰিম ন, মাজৰ 7টো আমি দুটা সংখ্যাৰ যোগফল বা বিয়োগফল হিচাপে আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে চোৱা 60টো, কাৰণ ইয়াৰ আগত 1 আছে, 1 × 60 হ'ব 12 পূৰণ 5, হয়নে? 12 আৰু 5 যদি পূৰণ কৰোঁ 12 5 × 60 হ'ব, আৰু 12 হ'ব 5 যদি মাইনাছ কৰোঁ 7 আহি যাব। গতিকে -7 আমি কেনেকৈ পাম? -12 প্লাছ 5, এইটো আমাৰ তোমালোকৰ এইটো উত্তৰ আহি যাব। ঠিক আছে, x স্কুৱেৰ মাইনাছ 12x প্লাছ 5x মাইনাছ 60 ইকুৱেল টু 0। x কমন ল'লে x মাইনাছ 12, 5 কমন ল'লে x মাইনাছ 12 ইকুৱেল টু 0। বাকী আৰু অকণমান কাম আছে, ওপৰত মই কৰি দিছোঁ, এইটো ছাইডে তোমালোকে চাই ল'বা। এইফালে আমি কি পালোঁ? x মাইনাছ 12টো দুটা পালোঁ আৰু x প্লাছ 5 পালোঁ। ঠিক আছে, এই দুটা উৎপাদক আমি তাতে শূন্যৰ লগতে সমান কৰিলোঁ। শূন্যৰ লগত সমান কৰিলে x ইকুৱেল টু 12 পাবা বা x ইকুৱেল টু -5 পাবা। কিন্তু তোমালোকে এটা কথা জানা যে -5 বাহুবিলাকৰ জোখ মাখবিলাক বা দৈৰ্ঘ্যবিলাক ঋণাত্মক নহয়, গতিকে এইটো আমাৰ গ্ৰহণযোগ্য নহয়, নট একচেপ্টেবল, নট ভেলিড, হয়নে নহয়? গতিকে আমি গ্ৰহণযোগ্য নহয়, গতিকে গ্ৰহণযোগ্য যদি নহয় তেতিয়াহ'লে আমাৰ ইয়াৰে এটামান আমাৰ ভেলিড হ'ব, x ইকুৱেল টু 12। এতিয়া ভূমিৰ মাপ কিমান হ'ব? 12 চেণ্টিমিটাৰ, উচ্চতা মাপ হ'ব 12 - 7 5 চেণ্টিমিটাৰ। তোমালোকক মষ্ট প্ৰবলি ছাইড দুটা উলিয়াবলৈ কৈছে, কাৰণ অতিভুজৰটো দিয়ে থোৱা আছে। গতিকে ভূমিৰ মাপ এইটো পৰীক্ষাত আহিছে দেই, দৰকাৰী। 12 চেণ্টিমিটাৰ, উচ্চতাৰ মাপ কিমান হ'ব?
12 বিয়োগ 7 সমান 5 সেণ্টিমিটাৰ। এই দুইটাই তোমালোকৰ কি হ'ব আনসাৰ। ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন সমাধান কৰি আহি আছোঁ আৰু গতিকে এইটো পৰীক্ষাত আহিছে দৰকাৰী প্ৰশ্ন দেই। এতিয়া আমি 6 নম্বৰলৈ আগবাঢ়োঁ। 6 নম্বৰ প্ৰশ্নত কি আছে চাওঁ আমি। 6 নম্বৰ প্ৰশ্নটো ইয়াতে কৈছে এটা কুটিৰ শিল্পই কটেজ ইণ্ডাষ্ট্ৰি বুলি কৈছে দৈনিক ডেইলি এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন বনায়। মানে কোনোবা মাটিৰ বাচন মানে কলহ টেকেলি এইবিলাক বিভিন্ন ধৰণৰ মাটিৰ বাচন আছে। তেওঁলোকে এনেকুৱা এটা বান্ধি লৈছে যে আজি আমি 10টাহে বনাম। মানে সেই তেনেকুৱা ধৰণৰ এটা নিৰ্দিষ্ট সংখ্যক তেওঁলোকে বনায় আৰু তাৰপিছত কামটো সেইদিনাখনলৈ ষ্টপ কৰে। দৈনিক নিৰ্দিষ্ট সংখ্যক বাচন তৈয়াৰ কৰে। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ, তাৰমানে বস্তুটো তৈয়াৰ কৰোঁতেতো নিশ্চয় খৰচৰ কথা আহিব, টকাত বুলি দিছে। সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। তেওঁ সেইদিনাখন যিমান উৎপন্ন কৰিছিলে সেইদিনাখন যদি তেওঁ 10টা উৎপন্ন কৰিছে তাক 2ৰে পইণ্ট কৰিলে কিমান হ'ব 20 হ'ব, আৰু 3 বেছি তাৰমানে 23 হ'ব। মানে এটা বাচনৰ দাম বা এটা মাটি পাত্ৰৰ দাম 23 টকা। তাৰমানে যিমান উৎপাদন কৰে তাক 2ৰে পইণ্ট কৰি 3 এটা যোগ দিলে সেই টকাটো এটা মানে পাত্ৰৰ খৰচৰ কথা হয়। যদি সিদিনা মুঠ উৎপাদন ব্যয় 90 হয়, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব, হয়নে? এতিয়া আমাৰ এইটো 6 নম্বৰ হ'ব। ধৰা হ'ল উৎপাদিত এদিনত উৎপাদন কৰে উৎপাদন কৰে কেইটা কৰে? এদিনত উৎপাদন Xটা কৰে। তাৰপিছত এটা বস্তুত খৰচ হয়। এটা বস্তু বা এটা বাচন বুলি লিখিলেও হ'ব, বস্তু বুলিয়ে লিখিছোঁ। এটা বস্তুত খৰচ হয়, এটা বাচনত খৰচ হয়। কিমান হয় বুলি কৈছে কুৱেশ্যনটোত ভালকৈ কৈয়ে দিছে। প্ৰতিটো বস্তু উৎপাদন খৰচ এটা বাচনত খৰচ হয় সিদিনা উৎপাদিত বস্তুৰ দুগুণতকৈ। সিদিনানো কিমান কৰিছিলে Xটা, দুগুণতকৈ তাক কিমান হ'ব 2x, আৰু 3 বেছি ইমান টকা। ঠিক আছে। তে এদিনত তেওঁ Xটা বনালে আৰু এটাত খৰচ হ'ল 2x + 3। এতিয়া প্ৰশ্নমতে কি হ'ব চোৱা, এই দুইটাৰ পূৰণফল ধৰি লোৱা এনেকুৱা, এদিনত যেনিবা 10টা বনালে, এটাৰ খৰচ যেনিবা 20 টকা, এনেই ধৰি লৈছোঁ আৰু। এতিয়া 10 20 কিমান হ'ব? টোটেল 200 টকা এদিনত কি হৈছে বনাওঁতে খৰচ হৈছে। গতিকে আমাক সেইটো 90 টকা বুলি দিয়া আছে। x × 2x + 3 = কিমান দিয়া আছে? টোটেল 90 টকা ব্যয় হয় বুলি কৈছে। 90 টকা। প্ৰশ্নটো যিমান ডাঙৰ অংকটো ঠিক সিমান সৰু। এতিয়া 2x² 3x - 90 = 0। উৎপাদক বিশ্লেষণৰ কাৰণে 2ৰ লগত 90 পূৰণ কৰিব লাগিব। 2ৰ লগত কাক পূৰণ কৰিম? 90। কিমান হ'ব বাৰু? 2ৰ লগত 90 পূৰণ কৰিলে 180 হ'ব। 180 পৰা আমি কিমান পাব লাগিব? 3। এইবোৰ কৰি চাব লাগিব, তোমালোকে কৰি চালে গম পাবা। 2 9 2 45 3 15 ওলালেই। 2 2 4 2 2 4 4 2 12 হ'ব। 12 আৰু 15 15ৰ পৰা 12 মাইনাছ কৰিলে 3 হ'ব। এতিয়া কৰি যাওঁতে অলপ লক্ষ্য ৰাখিবা। গতিকে 2x²
15x পৰা 12x গুচি গ'লে আমাৰ প্লাছ 3x হ'ব মাইনাছ 90 ইকুৱেল টু 0 ইয়াতে x কমন ল'লে 2x প্লাছ 15 এইটো 2x আহিবলৈ হ'লে 6 ল'ব লাগিব তেতিয়াহে 6 দুগুণ 12x হ'ব প্লাছ 15 ইকুৱেল টু 0 2x প্লাছ 15 x মাইনাছ 6 ইকুৱেল টু 0 ইয়াৰ পৰা xৰ মান কিমান পাম মাইনাছ 15/2 বা x ইকুৱেল টু মাইনাছ 6 আছে কিমান হ'ব প্লাছ 6 ডাইৰেক্ট কৰি দিছোঁ আৰু এতিয়া চোৱা এতিয়া আমি কি ধৰিছিলোঁ এক্সটা এদিনত উৎপাদন কৰে এক্সটা মাইনাছ 15 নেগেটিভত হয় নহয় এইটোতো অসম্ভৱ হ'ব গতিকে নেগেটিভ উত্তৰত বস্তুটো উত্তৰ দিয়া নাযায় এইটো অসম্ভৱ বুলি আমি লিখি দিলোঁ গতিকে এক্সটো আমাৰ ভেলিড হ'ব গতিকে এদিনত কেইটা বস্তু বনায় মাটিৰ বাচন মুঠে 6টা বনায় দাম কেইটকাকৈ পৰে 6 দুগুণ 12 12 15 টকা এটা দাম 15 টকা উৎপাদন কৰে 6টা 15 × 6 90 চোৱা ধুনীয়াকৈ উত্তৰটো ওলাই গৈছে গতিকে এদিনত উৎপন্ন কৰা উৎপাদন কৰা বাচন কেইটা এদিনত উৎপাদন কৰা বাচন 6টা এটাত খৰচ হয় 2 পূৰণ 6 যোগ 3 সমান 15 টকা 2 × 12 12 15 টকা ধৰিব পাৰিছে চাগে বৰ টান প্ৰশ্ন নাই দিয়া এতিয়া আমি লাহে লাহে আহি আছোঁ আৰু প্ৰশ্ন শেষৰ ফালে 6 নম্বৰ পাই গ'লোঁ 6 নম্বৰ পোৱাৰ পিছত আহি যাওঁ 7 নম্বৰত কি আছে দেখাওঁ তোমালোকক 7 নম্বৰত দিছে যে এটা বহুপদ দিয়া আছে দ্বিঘাত বহুপদ x স্কুৱেৰ মাইনাছ 2px প্লাছ p স্কুৱেৰ ইকুৱেল টু 0 ইয়াৰ পৰা p/xৰ মান কিমান সুধিছে পিক এক্সেৰে হৰণ কৰিলে কি হ'ব তেতিয়া তোমালোকে চোৱা এইটো তোমালোকে দেখি আছা a স্কুৱেৰ মাইনাছ 2 ab প্লাছ b স্কুৱেৰ এইটো তোমালোকৰ a মাইনাছ b হোল স্কুৱেৰ ফৰ্মুলাটো হয়নে নহয় ভালকৈ চোৱা a স্কুৱেৰ মাইনাছ 2a মানে x b মানে হ'ল p 2xp হ'ব লাগে px বুলি আছে একো দিগদাৰ নাই পূৰণত গতিকে আমি 2টো আঁতৰাই দিলে আমি কি পাম x মাইনাছ p ইকুৱেল টু 0 কাৰণ শূন্যৰ বৰ্গমূল নলয় সেইকাৰণে আমি 2 পাৱাৰটো আঁতৰালে একো ইম্পেক্ট বা প্ৰভাৱ নপৰে গতিকে ইয়াতে আমি পালোঁ x ইকুৱেল টু p এতিয়া তোমাক কি লাগে এটাকে p/x বিচাৰিছে আমি pটো পাতিলোঁ xৰ মান কিমান xৰ মানো p হয় গতিকে p কাটি গ'লে 1 হ'ব গতিকে p/x মানে হ'ল 1 হ'ব অপশ্যন ক'ত আছে তোমালোকে চাই লোৱা অপশ্যন তোমালোকৰ ক'ত আছে চিট 1 আছে দেই তোমালোকেতো হৈ গ'ল এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকক কেইটামান ষ্টেপ দিছে যে x স্কুৱেৰ মাইনাছ 3x মাইনাছ 10 ইকুৱেল টু 0 এইটো উৎপাদক বিশ্লেষণ কৰিছে উৎপাদক বিশ্লেষণ কৰোঁতে কিছুমান ষ্টেপৰ মাজেদি নাযায় জানো 3টা 4টা আমাৰ ষ্টেপ দৰকাৰ হয় ষ্টেপকেইটা তোমালোকক ইয়াতে দি দিছে এটা দিছে x স্কুৱেৰ মাইনাছ 3x মাইনাছ 10 ইকুৱেল টু 0 এইটো মানে ফাৰ্ষ্ট এইটো তোমালোকৰ পাতিছে আৰু মানে দেই এইটো তোমালোকৰ প্ৰথম স্তৰটো দিছে নেক্সট স্তৰটো দিছে x স্কুৱেৰ মাইনাছ 5x মাইনাছ 2x মাইনাছ 10 ইকুৱেল টু 0 3 নম্বৰ স্তৰটো দিছে x মাইনাছ 5 মাইনাছ 2x মাইনাছ 5 4 নম্বৰত দিছে x মাইনাছ 5 x মাইনাছ 2 ইকুৱেল টু 0 আৰু 5 নম্বৰ স্তৰত দিছে x ইকুৱেল টু 5 আৰু x ইকুৱেল টু 2 এইটো দিছে ইয়াতে কৈছে কোনোবা এটা ষ্টেপ ইয়াতে ভুল আছে ভুলটো তোমালোকক মই কৈ দিছোঁ যে যেতিয়া এটা ৰাশি উৎপাদক বিশ্লেষণ কৰিবলৈ আহিবা দ্বিঘাত ৰাশি এটা তাত মেক্সিমাম বিয়োগ চিন দুটাহে থাকিব পাৰে কেইটা চিন থাকিব পাৰে য'ত প্লাছ
হ'লে আপত্তি নাই যদি মাইনাছ চিন থাকে যে উৎপাদক বিশ্লেষণ কৰোঁতে বা মিডল টাৰ্মটো আমি মাজৰ পদটো যদি আমি ভাঙিব লাগে 10 নম্বৰ 3টো ভাঙিব লাগে ভঙাৰ পিছত গোটেই লাইনটো তুমি চেক কৰিবা যে মাইনাছ চিন কেইটা আছে যদি দুটা আছে এটো কাৰেক্ট আছে ইয়াতে তোমালোকৰ কেইটা হ'ল চোৱা এটা দুটা তিনটা সো এইটো স্টেপ তোমালোকৰ ভুল হ'ল তে স্টেপ তোমালোকৰ কে নম্বৰ হ'ব স্তৰ তোমালোকৰ 2 হ'ব 2 হলে তোমালোকৰ অপচন এ আহিব ঠিক আছে স্তৰ কিমান হ'ব 2 এইটো তোমালোকৰ ভুল আছিল মই কি বুলি কৈছো যে ফেক্টৰাইজেশনত ম্যাক্সিমাম নেগেটিভ সাইন দুটাহে থাকিব পাৰে পজিটিভৰ লগত কেছ নাই নেগেটিভ সাইন দুটা যদি তিনটা থাকে জানিবা এটো ৰং ফেক্টৰাইজেশন ঠিক আছে তোমালোকৰ প্ৰশ্নৰ সমাধান 8 লৈকে হৈ গল এতিয়া আহো 9 নম্বৰ 9 নম্বৰত তোমালোকৰ এটা কোৱাড্ৰেটিক ইকুৱেশ্যন দিছে x2 square minus 9x plus 4 equal to 0 ইয়াতে কৈছে মূল দুটাৰ যোগফল মূল দুটাৰ পূৰণফল নিৰ্ণয় কৰিবলৈ কৈছে তোমালোকে ইয়াতে a b c গিটা চোৱাচোন a মানে কি 2 b মানে হল -9 আৰু c মানে হল 4 তে মূল দুটাৰ যোগফল minus b by a মূল দুটাৰ গুণফল c by a এটো হল আমাৰ ফৰ্মুলা বুলিয়ে কৈছো আৰু ন এতিয়া চোৱা তোমালোকে সিয়া হিয়া নধৰা হৈছেগে দেই গটিকে এটো আস্তু আমি মাই ললো মাইনাস b মান কিমান b মান a minus 2 তো তোমালোকৰ অলৰেডি আছে এটো মাইনাস আছে এতিয়া b মান হল -9 a মানে হল 2 -7 প্লাস 9/2 এটা আনসার তোমালোকে পাই গলা গতে মূল দুটাৰ যোগফল কিমান হ'ব 9/2 দেই মূল দুটাৰ গুণফল c by a c মানে কিমান হ'ব 4 a মানে 2 2 এ এটো কাটিলে 2 গটিকে তোমালোকৰ 9 নম্বৰ প্ৰশ্নও সমাধান হ'ল বহুত সহজ প্ৰশ্ন তোমালোকক দিছে এতিয়া আহো 10 নম্বৰটো 10 নম্বৰ তোমালোকক আকৌ এটা দ্বিঘাত সমীকৰণ দিছে 2x square plus kx minus 6 equal to 0 ইয়াতে কৈছে যে যদি 2x square plus kx minus 6 equal to 0 দ্বিঘাত সমীকৰণৰ এটা মূল 2 দ্বিঘাত সমীকৰণটোত আমাৰ x ব্যৱহাৰ কৰা নাই জানো তাৰমানে x ৰ মান কেটা দুটা থাকিব তাৰে এটা x ৰ মান কিন্তু তোমাক দি থৈছে হেতু হল কি 2 তেনলে k ৰ মান নিৰ্ণয় কৰা গতিকে ইয়াতে তুমি x equal to 2 হলে কান এটা মূল 2 বুলি তোমালোকক কৈছে নহয় এটা মূল যদি 2 x ৰ মান এটা 2 হয় গতিকে ইয়াতে তুমি বহুৱাই দিয়া 2 into 2 square এটো x ৰ মান 2 square k into 2 minus 6 equal to 0 এটো 2 দুগুণ 4 4 দুগুণ 8 হ'ব এটো 2k হ'ব minus 6 equal to 0 8 পা 6 গলে 2 হ'ব 2 plus 2k equal to 0 2k equal to minus 2 আৰু k মান যদি বিচাৰো minus 2 2 ৰে হৰণ কৰিলে 2 এ 2 কটা গল 1 আলটিমেটলি minus 1 টান জানো একো টান নহয় আৰু বিকল্প পদ্ধতি আছে নালাগে এটোৱে ভাল ডাইৰেক্ট তোমালোকে x মান 2 বহাই দিবা বেলেগ থাকিলেও বেলেগ বহিব গতিকে এটো ধৰণেও তোমালোকে কৰিব পাৰিবা আৰু আছে মূল দুটা যোগফল মূল দুটা গুণফল হেতু নিয়মৰ দ্বাৰাও তোমালোকে উত্তৰটো উলিয়াবলৈ পাৰিবা ঠিক আছে এতিয়া 10 লৈকে তোমালোকৰ সমস্যা সমাধান হ'ল শেষ প্ৰশ্ন নেকি এতিয়া আমাৰ কে নম্বৰ চাও বাৰু এতিয়া 11 নম্বৰ প্ৰশ্ন মানে অন্তিম প্ৰশ্নটোলে তোমালোকৰ আহি গলো 11 নম্বৰ প্ৰশ্নত তোমালোকৰ এখন কিছে এখন বাগিচা দিছে বাগিচাখনৰ এটা মানে নকশা দিছে লন এখন আছে দেখিছা তাতে ঘাহনি পথাৰ আৰু মানে ঘাহনি পথাৰখন কেনেকুৱা ৰেক্টেঙ্গুলাৰ শেপ দিয়া আছে তোমালোকৰ এনেকে ৰেক্টেঙ্গুলাৰ শেপত ইয়াতে কি আছে ঘাহ আছে আৰু ন ঘাহ আছে ইয়াতে তোমালোকৰ লেংথ ব্ৰেড বিলাকো দি থোৱা আছে লেংথ ব্ৰেড কিমান দিয়া আছে 12 মিটাৰ এটো তোমালোকৰ 12 মিটাৰ দিয়া আছে এটো তোমালোকৰ 10 মিটাৰ দিয়া আছে ঠিক আছে গাৰ্ডেনখনৰ তেনেকুৱা দিয়া আছে শেপটো পৰিকল্পনা কৰিছে তা আগতে মানে গোটেই বস্তুটো বনাই লৈছে আৰু
ডায়েগ্ৰামটো তাৰপিছত কি হৈছে এই যিখন আমাৰ লন বা ঘাঁহনি পথাৰ আছে ঘাঁহনি পথাৰখন ৰেক্টেংগুলাৰ শেপত আছে আৰু ইয়াৰ চাৰিওফালে এটা ৰাস্তা আছে এইটো ৰাস্তা চোৱা এই ৰাস্তা মানুহবিলাকে এইপিনে গৈ এনেকৈ ঘূৰি থাকিব পাৰিব কেনিবা ইয়াতে এণ্ট্ৰেঞ্চ এটা আছে আৰু ধৰা কোনোবা ফালে সোমাব পাৰে এইপিনে এই ঘাঁহনিডৰালৈ সোমাবলৈ মানে ধৰা বেৰা দিয়া আছে এইপিনে গৈ এনেকৈ মানে সোমাব পাৰিব আৰু ৰাস্তাটো এই যিটো ৰাস্তা দিয়া আছে এইটো বহলটো তোমালোকক দিয়া আছে 10 মিটাৰ x মিটাৰ বুলি দিয়া আছে এইটো বহলটো তোমালোকৰ কিমান দিয়া আছে x বুলি দিয়া আছে এইটো যদি x এইপিনেও x এইপিনেও x এইপিনেও x তাৰমানে ইউনিফৰ্ম সকলো ফালে সমানে ব্ৰেডটো আছে ইয়াতে কৈ দিছে ঘাঁহনিডৰা আৰু খোজ কঢ়া পথটোৰ মুঠ কালি 300 তাৰমানে 360 বৰ্গ মিটাৰ তাৰমানে ঘাঁহনিডৰাৰ লেংথ ব্ৰেডটো আছেই ন আয়তাকাৰ নহয় ইয়াৰ দিশ প্ৰস্থ আছে আৰু লগতে ৰাস্তাটোৰো বহলটো আছে গতিকে আল্টিমেটলি এৰিয়া বুলি কওঁতে গোটেই বস্তুটো ৰাস্তাসহ তোমালোকৰ ঘাঁহনিডৰাৰ কালি দি থোৱা আছে বোলে অকল ঘাঁহনিখিনি কালি বুলি তোমালোকক দি থোৱা নাই গতিকে অংকটো তোমালোকৰ বহুতেই সহজ ঘাঁহনিডৰাৰ জোখটো দি দিছে 12 মিটাৰ পূৰণ 10 মিটাৰ 12 মিটাৰ পূৰণ 10 মিটাৰ মানে কি দিশ 12 মিটাৰ পথালি 10 মিটাৰ এতিয়া এৰিয়াটো তোমালোকক দিয়া আছে এতিয়া আমি প্ৰথমতে দিশবিলাক উলিয়াই ল'ম দেই দিশ উলিয়াই ল'ম এনেকৈ লিখিম পথসহ খোজ কঢ়া পথসহ ঘাঁহনিডৰাৰ মুঠ দিশ চিয়াহীয়ে অলপ দিগদাৰি কৰিছে ৰঙা চিয়াহীয়ে লিখি দিওঁ আৰু দেই কি বুলি ক'লো খোজ কঢ়া পথ তাৰমানে এই ৰাস্তাটো আৰু লগতে এইডালৰ দিশটো মুঠ দিশ কিমান হ'ব এইটো তোমালোকৰ দীঘল আছিলে 12 আৰু এইপিনে এইকণ আৰু এইপিনে এইকণ x এইপিনে x গতিকে x + x 12 + 2x মিটাৰ ধৰিব পাৰিছা আকৌ খোজ কঢ়া পথসহ ঘাঁহনিডৰাৰ মুঠ প্ৰস্থটো কিমান হ'ব এইটো তোমালোকৰ 10 আছিলে এইপিনে এইকণ আৰু এইপিনে এইকণ টোটেল এইটো হ'ব গতিকে x + x 10 + 2x মিটাৰ গতিকে গোটেই ঘাঁহনিডৰা সহ আৰু ৰাস্তাটো সোমাই গ'ল গতিকে আল্টিমেটলি এইটো কিমান হ'ল 12 + 2x এইটো হ'ল 10 + 2x গতিকে দিশ পূৰণ প্ৰস্থ হ'লে গোটেই ঘাঁহনি সহ ৰাস্তাৰ কালিটো মুঠ ওলাই গ'ল আৰু ৰাস্তাৰ কালিটো সহ তোমালোকৰ মুঠ কালি 360 দিয়েই থোৱা আছে গতিকে তোমালোকক কৈছে 1 নম্বৰ খোজ কঢ়া x মিটাৰ ধৰি ঘাঁহনিডৰা খোজ কঢ়া মুঠ কালি প্ৰতিনিধিত্ব কৰা দ্বিঘাত সমীকৰণ ফাৰ্ষ্ট তোমালোকক কোৱাড্ৰেটিক ইকুৱেশ্যন এটা ফৰ্ম কৰিবলৈ কৈছে নাম্বাৰ 1 দিশ পূৰণ প্ৰস্থ প্ৰশ্নমতে বুলিয়ে লিখোঁ বাৰু প্ৰশ্নমতে বুলিয়ে লিখি দিছোঁ প্ৰশ্নমতে যেহেতু আয়তাকাৰ হয় নহয় লেংথ ইনটু ব্ৰেড ইকুৱেল টু কিমান হ'ব 360 এইটো তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যন বনাই দিবলৈ কৈছে দ্বিঘাত সমীকৰণ পূৰণ কৰি দিয়া 12 লগত 10 120 12 লগত 2 × 24x 2 × 10 = 20x 2 × 2 = 4 4x² ইকুৱেল টু 360 এতিয়া 4x² আগত লিখিবা 24 আৰু 20 কিমান হ'ব 44x 120 আছে 360টো এফালে গুচি আহিব হয়নে গতিকে 120
মাইনাছ 360 ইকুৱেল টু 0 এতিয়া 4x স্কুৱেৰ প্লাছ 44x মাইনাছ কিমান হ'ব 240 ইকুৱেল টু 0 সবকে 4ৰে হৰণ যায় 4ৰে হৰণ কৰি দিয়া x স্কুৱেৰ প্লাছ 11x কিমান হৈ যাব 4 হ'ব x স্কুৱেৰ 4 11 240 গতিকে তোমালোকৰ এটা সমীকৰণ বনি গ'ল তাৰমানে 1 নম্বৰটো তোমালোকক কি বুলি কৈছিলে যে এটা দ্বিঘাত সমীকৰণ তোমালোকক বনাই দিলেই হ'ব বুলি কৈছিল গতিকে দ্বিঘাত সমীকৰণটো তোমালোকক বনাই দিলোঁ তাৰপিছত 2 নম্বৰত কৈছে খোজ কঢ়া পথলৈ x নিৰ্ণয় কৰিবলৈ এইটো সমাধান কৰিবলৈ কৈছে এতিয়া ইয়াৰ পৰা x ৰ মান উলিয়াবলৈ কৈছে নেক্সট কুৱেশ্যন 2 তোমালোকৰ সেইটো বনাই থোৱা দ্বিঘাত সমীকৰণটো সমাধান কৰি x ৰ মানটো নিকালিবলৈ কৈছে গতিকে এইখিনি মই মোহাৰি দিছোঁ এটা 2 নম্বৰত কি আহিব চোৱা 11ৰ 2 নম্বৰ তোমালোকৰ আকৌ x স্কুৱেৰ প্লাছ 11x এইটো আমি এটা কি কৰিম সমাধান কৰিম এটা সমাধান কৰিবলৈ যাওঁতে উৎপাদক বিশ্লেষণে কৰিব লাগিব 60 টো তোমালোকে কেনেকৈ কৰিবা মৌলিক উৎপাদক বিশ্লেষণ 2 30 2 15 ওলালে কেলে এই দুটা কৰিলে 4 হ'ব 4 15 15 পৰা 4 গ'লে 11 হ'ব মিলাই থৈছে আৰু গতিকে x স্কুৱেৰ প্লাছ 15x মাইনাছ 4x 60 ইকুৱেল টু 0 x কমন ল'লে x প্লাছ 15 মাইনাছ 4 কমন ল'লে x প্লাছ 15 তাৰপিছত x প্লাছ 15 x মাইনাছ 4 equal to 0 therefore x equal to minus 15 x equal to 4 আৰু এটো x মান কি ওলাইছে নেগেটিভ ওলাইছে দিশপ্ৰস্থ বুজোৱা ৰাখিবৰ সদায় পজিটিভ হয় গতিকে তোমালোকৰ এটো গ্ৰহণযোগ্য নহয় ঠিক আছে এটো গ্ৰহণযোগ্য নহয় ঠিক আছে কিয় গ্ৰহণযোগ্য নহয় তোমালোকে গম পালানে বাৰু ইয়াৰ কাৰণটো হ'ল এইটোৱে যে আমাৰ x ৰ মান খোজ কঢ়া পথটোৰ বহল x ঠিক আছে খোজ কঢ়া পথৰ বহল কিমান হ'ব 4 মিটাৰ কাৰণ অংকবিলাক মিটাৰতে দিছে গতিকে x ৰ মানটো আমি উলিয়াই দিলোঁ আৰু যেটো আমাৰ ভ্যালিড বা যেটো আমাৰ কামত খাটিব কাৰণ দিশপ্ৰস্থ নেগেটিভ নহয় সেই কথাখিনিও মনত ৰাখিব লাগিব গতিকে আমাৰ খোজ কঢ়া পথৰ বহল 4 মিটাৰ হৈ গ'ল এতিয়া তোমালোকক আৰু এটা বস্তু বিচাৰিছে সেইটো হ'ল 3 নম্বৰত কি আছে আমি চাই লওঁ টোটাল 4টা প্ৰশ্ন তোমালোকৰ কাৰণে আগবঢ়াইছে যদি প্ৰতি বৰ্গ মিটাৰত 50 টকা হাৰত খোজ কঢ়া পথটোৰ পকীকৰণত মানে গোটেই যে খোজ কঢ়া ৰাস্তাটো বহল আছিল যে 4 মিটাৰ বহল হয়নে এই সবফালেটো তোমালোকৰ কি আছিলে ইউনিফৰ্ম আছিলে হয় না সমমিত সবফালে সমান বহল এই ৰাস্তাটো বনাই দিওঁতে তোমালোকৰ প্ৰায় খৰচ হৈছে 12000 টকা 12000 টকা পৰিছে আৰু খৰচটো কেনেকৈ হৈছে জানানে প্ৰতি বৰ্গ মিটাৰত 50 টকা হাৰত তাৰ মানে 50 টকা খৰচ হয় 1 বৰ্গ মিটাৰ তোমালোকৰ মানে ৰিপেয়াৰিং কৰোঁতে বা বনাওঁতে এটা বিভিন্ন ধৰণে উত্তৰটো উলিয়াব ডাইৰেক্ট তুমি 12000ক 50ৰে হৰণ কৰিলে ডাইৰেক্ট তুমি উত্তৰ পাবা গতিকে তুমি বিভিন্ন ধৰণে কৰিলেই হ'ল আৰু গতিকে খোজ কঢ়া পথৰ লিখি দিছোঁ আৰু 12000 পথৰ কালি খোজ কঢ়া পথৰ কালি খোজ কঢ়া পথৰ কালিটো আমি কেনেকৈ উলিয়াম মুঠ খৰচ বাই ৰেট মানে কিমান 50 টকা পাৰ মিটাৰ গতিকে 12000 বাই 50 এটো কাটিলে 0 0 গ'ল 5 2 10 5 4 20 গতিকে 240
মিটাৰ স্কুৱেৰ 240 বৰ্গ মিটাৰ তোমালোকৰ কি পৰিব খৰচ পৰিব গতিকে ফাইনেলি এতিয়া আৰু শেষৰ ফালে আছে যে ঘাঁহনি দৰাৰ পৰিসীমা ঘাঁহনি দৰাৰ তোমালোকৰ কি উলিয়াব লাগিব এতিয়া পৰিসীমা এইটো তোমালোকৰ 3 নম্বৰ আছিলে নেকি এইটো তোমালোকৰ 3 নম্বৰ আছিলে ঘাঁহনি দৰাৰ পৰিসীমা কি আছিলে 2 * দিশ যোগ প্ৰস্থ তোমালোকৰ দিশ আছিলে কুৱেশ্যনটো ছবিটো আঁকি থোৱা আছিল নহয় দিশ আছিলে 12 মিটাৰ পথালি আছিলে 10 মিটাৰ গতিকে 12 মিটাৰ আৰু 10 মিটাৰ 2 22 হ'ল গতিকে 12 * 2 = 22 44 মিটাৰ গতিকে গোটেই কম্পাউণ্ডটোৰ লেন্থটো হয়নে পৰিসীমাটোৰ তোমালোকৰ কিমান পাই গ'লা 44 মিটাৰ এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 11টা প্ৰশ্ন এটা ভিডিঅ'ত কমপ্লিট কৰি দিয়া হ'ল গতিকে তোমালোকে ভিডিঅ'বিলাকৰ প্ৰশ্নবিলাক স্কিপ নকৰাকৈ এফালৰ পৰা চাবা যিসকলে যিবিলাক অংক ধৰা ইজি বা আগৰ পিছে কৰিছা সেইখিনি তোমালোকে স্কিপ কৰিয়াত আপত্তি নাই যিখিনি কিন্তু তোমালোকৰ কাৰণে ধৰা অকমান বুজি নোপোৱা সেইখিনি ভিডিঅ'ত তোমালোকে ভালকৈ চাই ল'বা প্ৰশ্ন বুজি পাবাই আৰু প্ৰেক্টিছটো কিন্তু অংকত অতি জৰুৰী গতিকে আজিলৈ ভিডিঅ' কাম ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ' চাই কেনে পালা মন্তব্য আগবঢ়াবা